নমস্কাৰ আজিৰ এই ভিডিঅ'ত ইউপিএছচি অনলাইন আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাবলৈ লৈছোঁ যিসকলে প্ৰথমবাৰৰ বাবে ইউপিএছচি অনলাইন আবেদন কৰিব লৈছে তেওঁলোকৰ বাবে এই ভিডিঅ' অতি হেল্পফুল হ'ব ইয়াৰ বাবে যিকোনো বেকগ্ৰাউণ্ডৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰা লোকসকলে আবেদন কৰিব পাৰিব গতিকে upsconline.nic.in অপশ্যন ওপেন কৰি লৈছোঁ গতিকে সেম লিংকখন মই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনত মই দি দিম গতিকে তাৰ পৰা আপুনি ডাইৰেক্ট ক্লিক কৰি এই ৱেবছাইট ওপেন কৰিব পাৰিব যেতিয়া ৱেবছাইট ওপেন হ'ব আপুনি ডাইৰেক্টলি দেখা পাব একাউণ্ট ক্ৰিয়েশ্যন এটা অপশ্যন পাই যাব বা ইয়াতে তলৰ যদি স্ক্ৰল ডাউন কৰে ক্ৰিয়েট একাউণ্ট এণ্ড লগইন বুলি অপশ্যন পাই যাব গতিকে ইয়াতে টোটেল 4টা ষ্টেপ থাকিব ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 এণ্ড শেষত আপোনাৰ যদি এক্সামিনেশ্যন অনগোয়িং ৰিক্ৰুটমেণ্ট যোনটো চলি আছে তাৰ কাৰণে আপুনি ইয়াৰ পৰা আবেদন কৰিব পাৰিব গতিকে আমি ষ্টেপ বাই ষ্টেপ যাম প্ৰথম ষ্টেপ আমি ক্ৰিয়েট একাউণ্টত ক্লিক কৰিছোঁ গতিকে ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পাছতে ষ্টেপ 1 ইনষ্ট্ৰাকশ্যনসমূহ দি দিয়ে গতিকে আপুনি ডাইৰেক্টলি ইয়াতে দেখা পাইছে চেক বক্সত ক্লিক কৰি দিব এণ্ড চেক বক্সত ক্লিক কৰাৰ পাছত প্ৰচিড ফৰ একাউণ্ট ক্ৰিয়েশ্যনত ক্লিক কৰিব গতিকে আপুনি যদি মোবাইলৰ পৰা কৰি আছে মোবাইলৰ পৰা সেম হ'ব অপশ্যনটো গতিকে অলমোষ্ট সম্পূৰ্ণ প্ৰক্ৰিয়া সিমিলাৰ থাকিব গতিকে আপুনি কোনো লেপটপ বা মোবাইলৰ পৰা ডিফাৰেণ্ট নাই আপুনি কৰিব পাৰিব গতিকে আপুনি ষ্টেপটো ইয়াতে ক'ব এণ্টাৰ ইউৰ ইমেইল আইডি গতিকে ইয়াতে নিজৰ ইমেইল আইডি টাইপ কৰিব এণ্ড ছেকেণ্ডত কনফাৰ্ম ইমেইল আইডি সেম ইমেইল আইডি পুনৰ টাইপ কৰিব এণ্ড কেপচা কোড টাইপ কৰি দিব ইয়াতে যেনেকৈ আছে এছ ইট ইজ টাইপ কৰি দিব তাৰপাছতে আপুনি ডিক্লেৰেশ্যনখন দিব এণ্ড গেট অ'টিপিত ক্লিক কৰিব ইটছ এন অ'টিপি হেজ বিন চেণ্ড টু দ্য ৰেজিষ্টাৰ্ড ইমেইল আইডি বুলি কৈছে গতিকে চিম্পল অ'কে ক্লিক কৰিব গতিকে অ'টিপি টাইপ কৰাৰ পাছত ভেৰিফাই ইমেইলত ক্লিক কৰি দিব এতিয়া চাব পাৰে ইমেইল আইডি ভেৰিফাইড ছাকচেছফুলি হৈ গৈছে অ'কে ক্লিক কৰিব ইয়াৰ পাছতে নেক্সট আছে আপোনাৰ ভেৰিফাই মোবাইল নম্বৰ গতিকে নেক্সট ইয়াতে আপোনাৰ মোবাইল নম্বৰ টাইপ কৰিব পুনৰ কনফাৰ্মেশ্যন কৰিব সেম মোবাইল নম্বৰ কেপচা কোড টাইপ কৰিব এণ্ড এগেইন চেক বক্সত টিক মাৰ্ক কৰিব এণ্ড গেট অ'টিপিত ক্লিক কৰিব অ'টিপি চেণ্ড হৈ গৈছে গতিকে অ'কেত ক্লিক কৰি দিব অ'টিপি টাইপ কৰাৰ পাছত ভেৰিফাই মোবাইল নম্বৰত পুনৰ ক্লিক কৰিব মোবাইল নম্বৰ ভেৰিফাইড ছাকচেছফুলি হৈ গৈছে অ'কে ক্লিক কৰিব নেক্সট ক'ব আপোনাৰ পাছৱৰ্ড ছেটআপ কৰিবলৈ পাছৱৰ্ড ইয়াতে কোৱা গৈছে পাছৱৰ্ড মাষ্ট কণ্টেইন এটলিষ্ট 8 কেৰেক্টাৰ্ছ হ'ব লাগিব তাতে কেপিটেল হ'ব লাগিব স্মল লেটাৰ হ'ব লাগিব নাম্বাৰছ হ'ব লাগিব এণ্ড স্পেচিয়েল কেৰেক্টাৰ্ছ হ'ব লাগিব গতিকে তেনেধৰণে পাছৱৰ্ড সোনকালে আপুনি সেম পাছৱৰ্ড ইয়াতে এবাৰ পাছৱৰ্ড ছেট কৰিব কোৱা মিনিমাম 8 কেৰেক্টাৰ্ছ হ'ব লাগিব এণ্ড কেপিটেল স্মল নাম্বাৰছ এণ্ড স্পেচিয়েল কেৰেক্টাৰ্ছ ইনক্লুড এই 4টা কেৰেক্টাৰ্ছ আপুনি ইনক্লুড থাকিব লাগিব পাছৱৰ্ড ইয়াত টাইপ কৰিব এণ্ড সেম কনফাৰ্ম পাছৱৰ্ড টাইপ কৰিব এণ্ড ক্ৰিয়েট পাছৱৰ্ডত ক্লিক কৰিব Congratulations, you have successfully created your account বুলি আহি গৈছে গতিকে অ'কেত ক্লিক কৰিছোঁ চিম্পল অ'কেত ক্লিক কৰাৰ ইয়াতে দেখা পাইছে ইউ হেভ সাকসেসফুল কংগ্ৰেচুলেশ্যন বুলি আহি গৈছে চিম্পল আপুনি কণ্টিনিউ টু লগইনত ক্লিক কৰিব পাৰিব যেতিয়া আপুনি কণ্টিনিউ টু লগইনত ক্লিক কৰিব পাৰিব কৰাৰ লগে লগে বা যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰি লৈছিলে তেওঁলোকে ডাইৰেক্টলি এখন অপশ্যন আহি পেলাই লগইন অপশ্যনত ক্লিক কৰি পেলাই তেওঁলোকে মোবাইল এণ্ড অ'টিপিৰ যোগেদি লগইন কৰিব পাৰিব বা URN এণ্ড পাছৱৰ্ড যিসকলে অলৰেডি ছেকেণ্ড ষ্টেপখন হৈ গৈছে তেওঁলোকে URNৰ পৰা পাৰিব কিন্তু আমি এতিয়া প্ৰথমত ফাৰ্ষ্ট ষ্টেপত আছোঁ আমি মোবাইল নম্বৰ উইথ অ'টিপি বা ইমেইল আইডি এণ্ড পাছৱৰ্ডৰ সৈতে আমি লগইন কৰিব পাৰিব আপুনি যোনটো বিচাৰে আপুনি ইমেইল আইডি বা পাছৱৰ্ড যোনটো আমি বৰ্তমান ছেট কৰিলোঁ সেইখনৰ পৰা আপুনি লগইন কৰিব পাৰিব বা যদি আপুনি পাছৱৰ্ড টাইপ কৰিব নিবিচাৰে সিম্পল মোবাইল নম্বৰ টাইপ কৰিব এণ্ড অ'টিপি যোগেদি আপুনি ওপেন কৰিব পাৰিব তো গতিকে মই সোনকালে কৰি দিছোঁ ইমেইল আইডি এণ্ড পাছৱৰ্ড ব্যৱহাৰ কৰিছোঁ এণ্ড কেপচা কোড টাইপ কৰিছোঁ এণ্ড সাইন ইন বাটনত ক্লিক কৰিছোঁ এতিয়া চাব পাৰে মোৰ লগইন হৈ গৈছে লগইন হৈ যোৱাৰ পাছত দেখা পাইছে তলত অপশ্যন আহি যাব চেঞ্জ মাই পাছৱৰ্ড চেঞ্জ ইমেইল আইডি চেঞ্জ মোবাইল নম্বৰ যদি আপুনি বিচাৰে এতিয়াও আপোনাৰ মোবাইল ইমেইল আইডি বা মোবাইল নম্বৰ আপুনি চেঞ্জ কৰিব পাৰে বা যদি ইন ফিউচাৰ পাছৱৰ্ড আপুনি চেঞ্জ কৰিব বিচাৰে পাছৱৰ্ড আপুনি চেঞ্জ কৰিব পাৰে নেক্সট আহি গৈছে এতিয়া ইউনিভাৰ্চেল ৰেজিষ্ট্ৰেশ্যন ষ্টেপ 2 প্ৰচিড ফৰ ইউনিভাৰ্চেল ৰেজিষ্ট্ৰেশ্যনত আপুনি ক্লিক কৰিব পাৰিব তো এনেধৰণে সেম ইনষ্ট্ৰাকশ্যন আহি যাব ইয়াতে তো তলৰ স্ক্ৰল ডাউন কৰিব এণ্ড প্ৰচিড ফৰ ইউনিভাৰ্চেল ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব ইয়াতে কোৱা আছে কাইণ্ডলি নট দ্যাট ইউনিভাৰ্চেল ডিটেইলছ ওয়ান্স লকড কেন নট বি চেঞ্জ এট এনি ষ্টেজ গতিকে আপুনি যিকোনো ডিটেইলছসমূহ মাৰিব বোৰ্ড চাৰ্টিফিকেট ক্লাছ 10ৰ ডিটেইলছৰ লগত আপুনি মেচ কৰাব একজেক্টলি তো আপুনি ভালদৰে দুবাৰ যিকোনো বস্তু আপুনি আপডেট কৰিব দুবাৰ কনফাৰ্মেশ্যন কৰি পেলাই মাৰিব বা প্ৰিভিউ চাব গতিকে প্ৰচিড ফৰ ইউনিভাৰ্চেল ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিছোঁ ইয়াতে প্ৰচিড কৰাৰ পাছত প্ৰথমতে সুধিব আপোনাৰ নিজৰ নাম গতিকে ফাৰ্ষ্ট নেম টাইপ কৰি দিব ইয়াতে যিসকলে মিডিল নেম আছে মিডিল নেমো টাইপ কৰিব এণ্ড লাষ্ট নেম টাইপ কৰিব যিসকলে মিডিল নেম নাই তেওঁলোকে ব্লেংক স্পেচ এৰি পেলাই লাষ্ট নেম টাইপ কৰিব নেক্সট তললৈ যাব পুনৰ ইয়াতে ক'ব সেম কনফাৰ্মেশ্যন কৰিব নিজৰ নাম পুনৰ ইয়াতো টাইপ কৰিব এণ্ড মিডিল নেম যদি আছে সেম প্ৰচেছ কৰিব ইয়াতো নেক্সট আপোনাৰ ইজ দ্য এবভ নেম দ্য সেম এজ দ্য নেম প্ৰিণ্টেড অন দ্য 10th ক্লাছ মেট্ৰিকুলেশ্যন ইকুইভেলেণ্ট এক্সামিনেশ্যন চাৰ্টিফিকেট ইছ্যুড বাই দ্য এক্সামিনেশ্যন বৰ্ড গতিকে এখন মই কৈছোঁ স্পেচিয়েলি 10th ক্লাছৰ ইয়াতে এইটো কৰা হয় গতিকে ক্লাছ 10ৰ যোনটো আপোনাৰ ডিটেইলছ আছে ইনফৰমেশ্যন আছে তেনেকৈ সেম টু সেম থাকিব লাগিব তো ইয়াতে ইয়েছ কৰি দিব ইয়েছ কৰাৰ পাছত তললৈ আহি যাব স্ক্ৰল ডাউন কৰিব ফুল নেম এজ পাৰ দ্য ক্লাছ 10 মেট্ৰিকুলেশ্যন ডিটেইলছ ইয়াতে পুনৰ আহি যাব নেক্সট নিজৰ জেণ্ডাৰ চিলেকশ্যন কৰি দিব ইয়াতে আহি পেলাই জেণ্ডাৰ চিলেকশ্যন কৰাৰ পাছতে নেক্সট কনফাৰ্মেশ্যন কৰিব জেণ্ডাৰক পুনৰ
মই যেহেতু মেল সিলেকশন কৰিছো তেনেদৰে আপুনি দুটা জায়গাতে কনফাৰ্মেশন কৰিব নেক্সট নিজৰ ডেট অফ বাৰ্থ টাইপ কৰিব ইয়াত যোনটো ডেট অফ বাৰ্থ টাইপ কৰি সেম কনফাৰ্মেশন কৰি দিব পুনৰ দেউতাকৰ নাম ফুল নেম টাইপ কৰিব ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম যিকোনো আছে সম্পূৰ্ণ এটা ঠাইতে লিখিব সেম ইয়াতো আপুনি কনফাৰ্মেশন তেনেকৈ কৰিব মাদাৰ নেম টাইপ কৰিব ইয়াতে যোনটো আপোনাৰ মিছেছ হয় বা ডক্টৰ তেনে ধৰণৰ আপুনি যদি ইনিশিয়াল হয় তাক আপুনি ইনক্লুড নকৰিব ডাইৰেক্টলি আপোনাৰ নিজৰ ফুল নেম টাইপ কৰি দিব ইয়াতে কৈছে আৰ নট এলাউড বুলি কৈছে গতিকে মিষ্টাৰ মিছেছ তেনেকা ধৰণৰ আপুনি ইনক্লুড নকৰিব সিধা ডাইৰেক্টলি লিখি দিব তো যদি পাৰে আপুনি ক্যাপিটেল কিছুমানে কয় ক্যাপিটেল লিখিম স্মল লিখিম আপুনি যদি পাৰে ক্যাপছ লকটো অন কৰি দিব টোটালি ফুল ক্যাপিটেল লিখি দিব তো কোনো ধৰণৰ তাত অসুবিধা নাই নেক্সট গাৰ্জিয়ান নেম যদি দিব বিচাৰে আপুনি গাৰ্জিয়ান নেম দিব পাৰে যদি নিবিচাৰে এখন আপুনি স্কিপ কৰিলে কোনো ধৰণৰ অসুবিধা নাই তাৰপিছত আপুনি নেক্সট এন্ড প্ৰিভিউত ক্লিক কৰিব নেক্সট যেতিয়া আপুনি নেক্সট ক্লিক কৰিব এনে ধৰণৰ প্ৰিভিউ আহি যাব এবাৰ ভালদৰে সম্পূৰ্ণ প্ৰিভিউ চাই ল'ব গতিকে প্ৰিভিউত যদি মিষ্টেক আছে তেতিয়া আপুনি বেক কৰি পেলাই পুনৰ এডিট কৰিব পাৰিব বিকজ এবাৰ সাবমিট কৰাৰ পাছত লক হৈ যোৱাৰ পাছত আপুনি পুনৰ ইয়াক এডিট কৰিব নোৱাৰিব গতিকে সম্পূৰ্ণ প্ৰিভিউ চাই লৈছো তললৈ স্ক্ৰল ডাউন কৰিছো এন্ড সম্পূৰ্ণ প্ৰিভিউ চোৱাৰ পাছত আপুনি সিম্পল সাবমিট বাটনত ক্লিক কৰিব ইয়াতে কৈছে ডু ইউ ৱান্ট টু সাবমিট ইউৰ আইডেন্টিটি প্ৰফাইল ডিটেইলছ গতিকে ইয়াতে মই ইয়েস ক্লিক কৰিছো গতিকে সাকসেস হৈ গৈছে ওকে ক্লিক কৰিব গতিকে নেক্সট আহি গৈছে হেজ আদাৰ কাৰ্ড বিন ইস্যুড টু ইউ গতিকে অফ কোর্স এখন আপুনি ইয়েস কৰিব ইয়েস আহে আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপুনি টাৰ্ম এণ্ড কণ্ডিশ্যন একসেপ্ট কৰি দিব এণ্ড প্ৰসিড ফৰ ইয়াতে আছে আধাৰ নম্বৰ টাইপ কৰিব দিছে প্ৰথমতে আধাৰ নম্বৰ টাইপ কৰি দিব ইয়াতে 12 ডিজিট আধাৰ নম্বৰ টাইপ কৰি দিছে সোনকালে আধাৰ নম্বৰ টাইপ কৰাৰ পাছত ইয়াতে ক্যাপচা কোড টাইপ কৰি দিব এসিটিস ক্যাপচা কোড টাইপ কৰাৰ পাছত সৰি স্মল লেটাৰ C84BW এণ্ড গেট আধাৰ ওটিপিত ক্লিক কৰিব ইয়াত ওকে ক্লিক কৰিব গতিকে আধাৰ নম্বৰ ওটিপি সেন্ড হৈ গৈছে ওকে ক্লিক কৰিব এণ্ড আধাৰ ওটিপি এটা টাইপ কৰিব এণ্ড ভেৰিফাই ওটিপিত ক্লিক কৰি দিছো ইয়াতে ইয়েস ইটস কাৰেক্টত ক্লিক কৰিব ইয়াতে সব ডাটা প্ৰসেস সাকসেসফুলি হৈ যাব এনে ধৰণে আপোনাৰ যোনটো আধাৰ ফেচ হৈ যাব যেতিয়া আপুনি ওটিপি ভেৰিফাই কৰি দিব ওকে ক্লিক কৰি দিব ইয়াতে আপুনি এজ পাৰ আধাৰ ডিটেইলছ আহি যাব এবাৰ প্ৰিভিউ কৰিব সম্পূৰ্ণ ডিটেইলছ গতিকে আধাৰ ডিটেইলছ আপুনি চোৱাৰ পাছত নেক্সট আপুনি সিম্পল নেক্সট এণ্ড ৰিভিউত ক্লিক কৰিব নেক্সট পুনৰ ইয়াতে এবাৰ প্ৰিভিউ আহি যাব আপুনি সম্পূৰ্ণ এবাৰ প্ৰিভিউ চাই ল'ব মই তলৰ স্ক্ৰল ডাউন কৰিছো গতিকে আধাৰ এণ্ড যোনটো আপোনাৰ মেট্ৰিকুলেশ্যন ডিটেইলছ এখন মেচ হ'ব লাগিব যদি যিসকলৰ প্ৰবলেম আছে প্ৰথমতে আপুনি শুধৰণি কৰি ল'ব তাৰপিছত অনলাইন আবেদন কৰিব গতিকে মই ডাইৰেক্টলি সাবমিট বাটনত ক্লিক কৰি দিছো ইয়েস কৰি দিছো ইয়াতে কৈছো মই প্ৰসিড আৰ ইউ শিওৰ ৱান্ট টু সাবমিট ইউৰ ফটো আইডেন্টিটি কাৰ্ড ইয়েস প্ৰসিড বা চুজ ডিফাৰেন্ট মেথড যদি আপুনি বিচাৰে ডিফাৰেন্ট মেথড ল'ব পাৰে কিন্তু ৰিকমেন্ডেড হয় আপুনি আধাৰ বেস কৰিব লাগে তো গতিকে প্ৰসিড বাটনত ক্লিক কৰি দিছো গতিকে ইয়াতে ইয়েস প্ৰসিড পুনৰ ক্লিক কৰিব গতিকে ইয়াতে আধাৰ আইডি আপোনাৰ সাবমিটেড হৈ গৈছে সাকসেসফুল হৈ গৈছে গতিকে ওকেত ক্লিক কৰিছো পুনৰ নেক্সট ইয়াত পুনৰ কৈছে নেক্সট ক্লিক কৰিবলৈ গতিকে আপুনি সিম্পল নেক্সটত ক্লিক কৰি দিব ইয়াতে গতিকে নেক্সটত ক্লিক কৰি দিম পুনৰ ইয়াতে আহি যাব এতিয়া নেক্সট এন্টাৰ দা ডিটেইলছ as printed on 10 class matriculation গতিকে ইয়াত matriculation boardৰ আকৌ পুনৰ আপুনি প্ৰফাইল আপুনি ইয়াতে দিব লাগিব আসলতে এইটো matriculation boardৰ প্ৰফাইল আপুনি ক্ৰিয়েট কৰি আছে নেক্সট ইয়াতে কৈছে প্ৰথমে সিলেক্ট ফ্ৰম where you complete 10 class matriculation India or outside India গতিকে এখন ইন্ডিয়া হ'ব গতিকে ইন্ডিয়া সিলেকশন কৰিছো তো ৰেয়াৰ কেছ থাকিব পাৰে আউটসাইড অফ ইন্ডিয়া গতিকে ম্যাক্সিমাম ইন্ডিয়া হ'ব তো ইন্ডিয়া ক্লিক কৰিছো ইয়াতে কৈছে ষ্টেট আপোনাৰ কি হয় ষ্টেট সিলেকশন কৰি দিব ষ্টেট সিলেকশন কৰি দিম তেনে ধৰক আসাম সিলেকশন কৰিছো ষ্টেট পুনৰ কনফাৰ্মেশন কৰিব লাগিব ইয়াতে আসাম সাৰ্চ কৰি দিলে হৈ গল বা মোবাইলৰ পৰা কৰিছে আপুনি স্ক্ৰল ডাউন কৰিলে হৈ গল তো আসাম নেক্সট বোৰ্ড যি আছিল আপুনি নিজৰ বোৰ্ডৰ নাম সিলেকশন কৰি দিব বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম কাউন্সিল আসাম এতে লিখা আছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম সেম কনফাৰ্মেশন কৰি দিব ইয়াতো বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম নেক্সট আহিব ইয়াত ক্লাস 10 মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন পাছিং ইয়াৰ গতিকে পাছ আউট ইয়াতে টাইপ কৰিব নিজৰ পাছ আউট টাইপ কৰিব ইয়াত কনফাৰ্মেশন কৰিব সেম নেক্সট সাৰ্টিফিকেট নম্বৰ যোনটো আপোনাৰ সাৰ্টিফিকেটৰ নম্বৰ থাকে এইখন নম্বৰ ইয়াতে টাইপ কৰি দিও মই দেখাই দিম সাৰ্টিফিকেটৰ নম্বৰ কেনেকৈ থাকে কোন জায়গাত লিখা থাকে সেইখন আপোনাৰ অনুসৰি ইয়াতে টাইপ কৰি দিব সাৰ্টিফিকেটৰ বা সিৰিয়াল নম্বৰ বা যিকোনো নম্বৰ দিলে হৈ গল কোনো ধৰণৰ অসুবিধা নাই তো ইয়াত দুটা জায়গাতে সেম সাৰ্টিফিকেট নম্বৰ টাইপ কৰি দিব নেক্সট ৰোল নম্বৰ যি আছিল ৰোল নম্বৰ কমপ্লিট ৰোল নম্বৰ টাইপ কৰিব এখন ইয়াত সেম এণ্ড এইখনতো আপুনি কনফাৰ্মেশন সেম কৰি দিব নেক্সট ক্লাস 10 মেট্ৰিকুলেশ্যন সাৰ্টিফিকেট নম্বৰ ইস্যুড ডেট যোনটো আপোনাৰ সাৰ্টিফিকেটৰ তলত প্ৰিন্ট আউট কৰা থাকে ডেটটো এখন ডেট টাইপ কৰিব এণ্ড কনফাৰ্মেশন কৰি দিব গ্ৰেড সিস্টেম এজ পাৰ বোৰ্ড সাৰ্টিফিকেট নম্বৰ গতিকে গ্ৰেড সিস্টেম আপুনি সিজিপি আছিল পাৰ্সেন্টেজ আছিল গতিকে যি হয় পাৰ্সেন্টেজ যদি হয় পাৰ্সেন্টেজ সিলেকশন কৰি দিব এণ্ড পাৰ্সেন্টেজ যোনটো মাৰ্কস হয় আপুনি এন্টাৰ পাৰ্সেন্টেজ অফ মাৰ্কস ইয়াতে টাইপ কৰি দিব ডিউ নো ইউৰ স্কুল ইউডাইস কোড যদি জানে ইয়েস কৰিব যদি নাজানে সিম্পল নো কৰি দিব যদি নাজানে ইয়াতে নো কৰাৰ লগে লগে আপুনি ষ্টেট কোড আহি যাব এনে আসাম এণ্ড ডিস্ট্ৰিক্ট আহি যাব নিজৰ ডিস্ট্ৰিক্ট সিলেকশন কৰি দিব এনে ধৰণে ডিস্ট্ৰিক্ট সিলেকশন কৰাৰ পাছত ইয়াতে আপোনাৰ লিষ্ট অফ স্কুল আহি যাব গতিকে স্কুলৰ নাম ইয়াতে আপুনি সাৰ্চ কৰি দিব যোনটো স্কুল হয় আপোনাৰ স্কুলৰ নাম আপুনি সাৰ্চ কৰাৰ লগে লগে স্কুলৰ নাম আহি যাব চাব পাৰে সিমেন্ট চাপৰ এলপি স্কুল বা তেনে ধৰণৰ আপুনি যি হয় নাম সাৰ্চ কৰি দিব আপোনাৰ স্কুলৰ কোড ইউডাইস কোড ইয়াতে আহি যাব
গতিকে এনেধৰণে আপুনি UTIS কোড লৈ ল'ব পাৰিব এক্সাম্পল মই দেখাই দিম যিকোনো এটা UTIS কোড লৈ পেলাই নো ক্লিক কৰাৰ লগে এক্সাম্পল ইয়েছ ক্লিক কৰিলে আপুনি ডাইৰেক্টলি টাইপ কৰিব পাৰিব যদি নাই আপুনি চিম্পল নো কৰিব নো কৰাৰ লগে এনেধৰণে ষ্টেট আহি যাব মই পুনৰ এবাৰ দেখাইছোঁ ষ্টেট আসাম এণ্ড ডিষ্ট্ৰিক্টৰ নাম মই সিলেকশ্যন কৰিছোঁ ধেমাজি মই যিকোনো এটা স্কুল পিক কৰি ল'ম ইয়াৰ পৰাই ধৰক আপুনি ইয়াতে বাগুৰি LP স্কুল আহি আছে মই ইয়াতে ক্লিক কৰি দিছোঁ UTIS কোড দেখা পাইছে ক্লিক কৰাৰ লগে UTIS কোডখন ইয়াতে আহি যাব এণ্ড ইয়েছ সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ লগে এনেধৰণে UTIS কোডখন ইয়াতে আহি যাব বাগুৰি LP স্কুল নেক্সট তললৈ যাব 10 ক্লাছ মেট্ৰিকুলেশ্যন ইকুইভেলেণ্ট বৰ্ড এক্সামিনেশ্যন চাৰ্টিফিকেশ্যন গতিকে ইয়াতে আপুনি ক্লাছ 10ৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব 50 KB to 300 KB ভিতৰত ফাইল সাইজ এলাউ কৰিব এণ্ড ফৰমেট আপোনাৰ PDF ফাইল হ'ব লাগিব ফাইল নেম শুড বি এখন মনত ৰাখিব বৰ্ড আন্ডাৰস্কোৰ চাৰ্টিফিকেট বুলি ফাইলৰ নামটো থাকিব লাগিব তেতিয়া আপলোড হ'ব নহলে আপলোড নহব গতিকে ফাইলৰ নাম আপুনি ৰিনেম কৰিবলৈ ফাইলৰ নাম বৰ্ড আন্ডাৰস্কোৰ চাৰ্টিফিকেট লিখিব এনে যেনেকৈ আছে আপুনি সেম তেনে ধৰণে ফাইলৰ নামটো লিখিব এণ্ড চাব কি 50 to 300 KB ভিতৰত হ'ব লাগিব আন্ডাৰ PDF ফৰমেট গতিকে মই ইয়াতে দেখাই দিছোঁ চুজ ফাইল কৰি পেলাই চুজ ফাইলত ক্লিক কৰিব এনে ধৰণে আপুনি চাৰ্টিফিকেটখন ৰেডি কৰি ল'ব আপুনি ইনষ্ট্ৰাকশন অনুসৰি ফলো কৰিব মই লিখা দেখা পাইছে বৰ্ড সাৰ্টিফিকেট লিখিছোঁ বৰ্ড আন্ডাৰস্কোৰ চাৰ্টিফিকেট ডাবল ক্লিক কৰিছোঁ এণ্ড এখন ইয়াতে আপলোড সাৰ্টিফিকেট অপশ্যন আহি গৈছে হাইলাইট হৈ গৈছে গতিকে আপলোড সাৰ্টিফিকেটত ক্লিক কৰি দিব গতিকে ইয়েছ বাটনত ক্লিক কৰি দিব এনেধৰণে গতিকে চাব পাৰে ইয়াৰ বৰ্ড সাৰ্টিফিকেট হেজ বিন সাকসেসফুলি আপলোডেড হৈ গৈছে গতিকে অকেত ক্লিক কৰি দিব নেক্সট তলৰ স্ক্ৰল ডাউন কৰিব তলৰ স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনাৰ চেক বক্সখন টিক মাৰ্ক কৰি দিব এণ্ড নেক্সট এণ্ড ৰিভিউত ক্লিক কৰিব যেতিয়া নেক্সট এণ্ড ৰিভিউত ক্লিক কৰিব পুনৰ এবাৰ সম্পূৰ্ণ প্ৰিভিউ আহি যাব এবাৰ প্ৰিভিউ চাই ল'ব এণ্ড তাৰপিছত আপুনি সাবমিটত ক্লিক কৰিব যদি বিচাৰে আপোনাৰ ডকুমেণ্টছৰ প্ৰিভিউ আৰু ক্লিক কৰি পেলাই চাব পাৰিব তো সম্পূৰ্ণ চোৱাৰ পাছত আপুনি চিম্পল সাবমিটত ক্লিক কৰিব গতিকে সাবমিটত ক্লিক কৰাৰ পাছত পুনৰ আহিব ইয়েছ কৰিবলৈ গতিকে ইয়েছত ক্লিক কৰিব এনেধৰণে তো ইয়েছ 10 মেট্ৰিকুলেশ্যন প্ৰফাইল আপোনাৰ আপডেটেড হৈ গৈছে চিম্পল অকে ক্লিক কৰি দিব নেক্সট এবাৰ সম্পূৰ্ণ প্ৰিভিউ আহি যাব ইয়াতে প্ৰিভিউ এবাৰ সম্পূৰ্ণ চাব এখন ফাইনেল ষ্টেজৰ প্ৰিভিউৰ যোনটো আপোনাৰ URN ৰেজিষ্ট্ৰেশ্যন হয় আপোনাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ ৰেজিষ্ট্ৰেশ্যনৰ এখন সম্পূৰ্ণ ষ্টেজ হয় ফাইনেল ষ্টেজ হয় গতিকে ইয়াতে আপোনাৰ প্ৰিভিউ সম্পূৰ্ণ চোৱাৰ পাছত আপুনি তলৰ স্ক্ৰল ডাউন কৰিছোঁ মই নেক্সট আপোনাৰ অপশ্যন আহি গৈছে লক এণ্ড সাবমিট গতিকে ওৱান্স আপুনি লক কৰি দিব আপুনি তাৰপিছত পুনৰ এইখন যিটো URN ৰেজিষ্ট্ৰেশ্যন হয় আপুনি ইয়াক এডিট কৰিব নোৱাৰিব গতিকে সম্পূৰ্ণ ভালদৰে চাই ল'ব তাৰপিছত আপুনি লক এণ্ড সাবমিট কৰিব গতিকে লগ এণ্ড সাবমিট কৰিবলৈ ইয়েছ কৈছোঁ গতিকে মই ইয়েছত ক্লিক কৰি দিছোঁ এণ্ড ইয়েছ প্ৰচিডত ক্লিক কৰিছোঁ দ্য ডাটা ফিল্ড চ' ফাৰ কেন নট বি আপডেটেড লেটাৰ বুলি কৈছে গতিকে মই পুনৰ বাৰে বাৰে কৈ আছোঁ ভালদৰে চাই ল'ব এণ্ড প্ৰচিড কৰিছোঁ এতিয়া চাব পাৰে মোৰ যোনটো URN যিটো অপশ্যন হয় এখন মোৰ সম্পূৰ্ণ হৈ গৈছে নেক্সট আপোনাৰ আহি গৈছে কমন এপ্লিকেশ্যন ফৰ্ম গতিকে যোনটো 3 নম্বৰ ষ্টেপ হয় এখন কমন এপ্লিকেশ্যন ফৰ্মটো গতিকে কমন এপ্লিকেশ্যন ফৰ্ম অপেন কৰি আহি গৈছে প্ৰথমতে সুধিছে পাৰ্চনেল প্ৰফাইল ডিটেইলছ গতিকে ইয়াতে নেশ্যনেলিটি সুধিব গতিকে নেশ্যনেলিটি সিলেকশ্যন কৰি দিব চিটিজেন অফ ইণ্ডিয়া মাদাৰ টাং মাইনৰিটি ষ্টেটাছ যদি মাইনৰিটি হয় ইয়েছ কৰিব যদি মাইনৰিটি নহয় চিম্পল ন কৰি দিব নেক্সট মাদাৰ টাং কি হয় মাদাৰ টাং আপুনি ইয়াতে সিলেকশ্যন কৰি দিব মাদাৰ টাং সিলেক্ট কৰাৰ পাছত নেক্সট ষ্টেট অফ ডমিচাইল আপোনাৰ যি হয় আপুনি ষ্টেট সিলেকশ্যন কৰি দিব এনেধৰণে মেৰিটেল ষ্টেটাছ আপুনি সিলেকশ্যন কৰি দিব যি মেৰিটেল ষ্টেটাছ সিলেকশ্যন কৰাৰ পাছত তলৰ স্ক্ৰল ডাউন কৰিব প্লেচ অফ বাৰ্থ ইজ ইয়ৰ প্লেচ অফ বাৰ্থ ইণ্ডিয়া অৰ এব্ৰড গতিকে ইণ্ডিয়া হ'ব মেক্সিমাম গতিকে ইণ্ডিয়া সিলেকশ্যন কৰিছোঁ নিজৰ ষ্টেট সিলেকশ্যন কৰিব প্লেচ অফ বাৰ্থৰ ষ্টেট সিলেকশ্যন কৰিব ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰি দিব নিজৰ এনেধৰণে তো ভিলেজৰ নাম লিখি দিব ইয়াতে নিজৰ এড্ৰেছ লিখি দিব গাঁৱৰ নাম লিখিব পোষ্ট অফিচ লিখি দিব ইয়াতে এণ্ড ইয়াতে নিজৰ পিন কোড টাইপ কৰিব নেক্সট তলৰ স্ক্ৰল ডাউন কৰিব নেক্সট ইয়াতে অল্টাৰনেট কণ্টেক্ট ডিটেইলছ নিজৰ হোৱাটছএপ নম্বৰ যিটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থকাটো দিলে হৈ গ'ল চেম আজিকালি মেক্সিমাম থাকে চেম গতিকে হোৱাটছএপ নম্বৰ দিব যদি বিচাৰে অল্টাৰনেটিভ ইমেইল ID দিম বুলি বিচাৰিছে দিব পাৰে বা নিদিলে ইয়াত কোনো ধৰণৰ অসুবিধা নাই নেক্সট অল্টাৰনেট মোবাইল নম্বৰ যদি দিব বিচাৰে এখন অল্টাৰনেটিভ মোবাইল নম্বৰ দিব পাৰে নেক্সট আপুনি নেক্সট এণ্ড ৰিভিউত ক্লিক কৰিব গতিকে নেক্সট এণ্ড ৰিভিউ কৰাৰ পাছত পুনৰ প্ৰিভিউ আহি যাব আপুনি এবাৰ প্ৰিভিউ চাই ল'ব প্ৰিভিউ চোৱাৰ পাছত পুনৰ আপুনি সাবমিট বাটনত ক্লিক কৰিব নেক্সট ইয়েছ কৰি দিব পুনৰ প্ৰফাইল আপডেট হৈ গ'ল চিম্পল অকেত ক্লিক কৰিব নেক্সট আহিব আপোনাৰ পেৰেণ্টছ ডিটেইলছ গতিকে দেউতাকৰ আপুনি ডিটেইলছ ইয়াতে ঢালিব ইয়াতে দেউতাকৰ নাম বাই ডিফল্ট আহি যাব যিহেতু আপুনি প্ৰথম ষ্টেপত কৰিছিলে গতিকে দেউতাকৰ নাম আহি গ'ল নেক্সট ষ্টেটাছ ইয়াতে দেউতাৰ এলাইভ আছে ডিচিজ হয় আপুনি এইখন অপশ্যন দি দিব গতিকে যিসকলৰ যি হয় অনুসৰি আপুনি সিলেকশ্যন কৰিব এনেধৰণে দেউতাৰ অকুপেশ্যন কি হয় দেউতা কি কৰে ইয়াতে অপশ্যন আহি যাব ইয়াতে বহুতখিনি অপশ্যন আহি যাব ইয়াতে পাই যাব এগ্ৰিকালচাৰ বিজনেছ হোম মেকাৰ লিগেল প্ৰফেশ্যন যদি আপুনি ইয়াত বিচৰাৰ দৰে কোনো নাই তেনেহ'লে চিম্পল আপুনি আদাৰ্ছত ক্লিক কৰি দিব তো আদাৰ্ছত ক্লিক কৰাৰ লগে লগে অপশ্যন আহি যাব আদাৰ অকুপেশ্যন নেম কি হয় আপুনি ইয়াতে আদাৰ অকুপেশ্যন টাইপ কৰিব লাগিব বা যদি ইয়াতে আপোনাৰ ডাইৰেক্টলি আছে এগ্ৰিকালচাৰ বা যিকোনো হয় ইয়াতে এগ্ৰিকালচাৰ সিলেকশ্যন কৰি দিছোঁ এনুৱেল ইনকাম কিমান হয় আপুনি ইনকাম চাৰ্টিফিকেট অনুসৰি আপুনি এনুৱেল ইনকাম টাইপ কৰি দিব নেশ্যনেলিটি কি হয় নেশ্যনেলিটি অফ কোৰ্চ চিটিজেন অফ ইণ্ডিয়া এনেধৰণে সিলেকশ্যন কৰি দিব এণ্ড ষ্টেট টু উইচ ইয়ৰ ফাদাৰ অৰিজিনেলি বিলংছ গতিকে ষ্টেট আপুনি সিলেকশ্যন কৰি দিব নিজৰ নেক্সট ডিষ্ট্ৰিক্টো সিলেকশ্যন কৰি দিব তেনেধৰণে মই ইয়াতে মোৰ ডিষ্ট্ৰিক্ট ধেমাজি সিলেকশ্যন কৰি দিছোঁ নেক্সট তলৰ স্ক্ৰল ডাউন কৰিব ইয়াতে মাদাৰ্ছৰ ডিটেইলছ আহি যাব
গতিকে মাদাৰৰ সেম ষ্টেটাছ আছে ইয়াত তেনেধৰণে ষ্টেটাছ আপুনি চিলেকশ্যন কৰি দিব অকুপেশ্যন চিলেকশ্যন কৰিব মাই কি কৰে গতিকে হোম মেকাৰ হয় যদি হোম মেকাৰ বাকী প্ৰফেশ্যন আছে প্ৰফেশ্যন চিলেকশ্যন কৰিব হোম মেকাৰ চিলেকশ্যন কৰিছোঁ সেম এনুৱেল ইনকাম ৰেচ ইয়াত টাইপ কৰি দিব নেশ্যনেলিটি চিলেক্ট কৰিব যেনেধৰণে আপুনি দেউতাকৰ কৰিছিলে তেনেধৰণে আপুনি চিলেকশ্যন সম্পূৰ্ণ ডিটেইলছ কৰি দিব এণ্ড সম্পূৰ্ণ কৰাৰ পাছত নেক্সট এণ্ড ৰিভিউত ক্লিক ইয়াতে প্ৰিভিউ চাই ল'ব ভালদৰে প্ৰিভিউ চোৱাৰ পাছত আপুনি ডাইৰেক্টলি ছাবমিটত ক্লিক কৰি দিব নেক্সট ইয়েছত ক্লিক কৰিছোঁ নেক্সট ওকে সাকসেসফুল হৈ গ'ল আপডেট হৈ গ'ল ওকে ক্লিক কৰিছোঁ নেক্সট আহি গ'ল সিলেক্ট ইউৰ কমিউনিটি গতিকে কেটেগৰী যোনটো হয় OBC ST SC যিকোনো হয় এখন বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে গতিকে এখন আপুনি ভালদৰে সিলেকশ্যন কৰিব নিজৰ কমিউনিটি অনুসৰি আপুনি সিলেকশ্যন কৰি দিব OBC SC ST যি হয় সিলেকশ্যন কৰাৰ পাছত আপুনি ইয়াতে বিলংছ টু ক্ৰিমি লেয়াৰ যিসকল NCL আছে গতিকে NCL আপুনি ৰেডি কৰি থ'ব NCL কাৰণে যিসকল OBC নৰ্মেল হয় তেওঁলোকে নন ক্ৰিমি লেয়াৰ হয় দিব যিসকলে নন ক্ৰিমি লেয়াৰ হয় NCL তেওঁলোকে এখন ইয়াতে ন কৰিব নেক্সট তেনেধৰণে ন কৰাৰ লগে লগে ইয়াতে চাৰ্টিফিকেট নম্বৰ টাইপ কৰিবলৈ আহিব যিসকল চাৰ্টিফিকেট নম্বৰ আপুনি যিসকল এপ্লাই নাই কৰা বৰ্তমানলৈকে NCL নাই তেওঁলোকে সিম্পল এতিয়া বৰ্তমান কাষ্ট চাৰ্টিফিকেট নম্বৰ ইয়াত টাইপ কৰি দিব এণ্ড ইছ্যুইং অথৰিটি আপুনি তাতে লিখা থাকিব এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেনেধৰণৰ অপশ্যন লিখা থাকে তো যি লিখা আছে চাৰ্টিফিকেটৰ ওপৰত আপুনি তাকে এখন সেম টাইপ কৰি দিব ডেজিগনেশ্যন অফ ইছ্যুইং অথৰিটি গতিকে অফিচ অফ ইছ্যুইং অথৰিটি ডিষ্ট্ৰিক্ট হ'ব পাৰে বা আপোনাৰ যিকোনো য'ৰ পৰা ইছ্যু কৰিছে চাব ডিষ্ট্ৰিক্ট হ'ব পাৰে য'ৰ পৰা ইছ্যু কৰিছে সেইখন ইয়াত অথৰিটি হয় ইছ্যুইং অফিচৰ বিষয়ে সুধিছে নেক্সট ডেজিগনেশ্যন ইয়াতে আহি যাব ডেজিগনেশ্যন গতিকে ইয়াতে পাই যাব এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ডেপুটি কমিশ্যনাৰ এডিশ্যনেল মেক্সিমাম এখন লিখা থাকে গতিকে যি লিখা আছে আপোনাৰ চাৰ্টিফিকেট অনুসৰি ইয়াতে চিলেকশ্যন কৰিব ষ্টেট ক'ৰ পৰা ইছ্যু কৰিছে ষ্টেট চিলেকশ্যন কৰিব এড্ৰেছ অফ ইছ্যুইং অথৰিটি নিজৰ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ পৰা যদি কৰিছে হেডকোৱাৰ্টাৰ এড্ৰেছ দি দিব ইয়াতে এড্ৰেছ লিখাৰ পাছত নেক্সট ইছ্যুইং ডেট কেতিয়া ডেট চিলেকশ্যন কৰিব ইফ ইউৰ ফাদাৰ ইজ ইন ছাৰ্ভিচ ইণ্ডিকেট দ্য পোষ্ট হেল্ড বাই হিম if retire indicate last post held by him গতিকে এখন যদি হয় দিব আদাৰৱাইজ ফিল নট এপ্লিকেবল নহলে আপুনি সিম্পল নট এপ্লিকেবল যদি নকৰে ইয়াত আপুনি কোৱাৰ দৰে তেনেহ'লে সিম্পল নট এপ্লিকেবল ইয়াতে টাইপ কৰি দিব যেনেধৰণে নট এপ্লিকেবল এনেধৰণে আপুনি টাইপ কৰি দিব এপ্লিকেবল নেক্সট তলৰ স্ক্ৰল ডাউন কৰিব ইয়াতে নেম অফ দ্য কাষ্ট টাইপ কমিউনিটি এজ পাৰ কমিউনিটি চাৰ্টিফিকেট আপোনাৰ কমিউনিটি চাৰ্টিফিকেট লিখা থাকিব তেনেধৰণে লিখা আছে আপুনি তেনেধৰণে নিজৰ কাষ্ট টাইপ কৰি দিব এণ্ড চেণ্ট্ৰেল লিষ্ট উইথ চিৰিয়েল নাম্বাৰ কাষ্ট টাইপ কমিউনিটি গতিকে যিসকলৰ কাষ্টটো চেণ্ট্ৰেল লিষ্টত আছে গতিকে ইয়াৰ পৰা ক্লিক কৰিব ক্লিক হিয়াৰ টু চি লিষ্ট গতিকে এখন ক্লিক কৰি পেলাই চিৰিয়েল নম্বৰটো আপুনি বিচাৰিব পাৰিব গতিকে ক্লিক হিয়াৰ টু চি লিষ্ট আমি ক্লিক কৰিছোঁ ইয়াতে চাব পাৰে লিষ্ট অপেন হৈ গৈছে চেণ্ট্ৰেল লিষ্ট অফ OBC বুলি আহি গৈছে মই যিহেতু OBC চিলেকশ্যন কৰিছিলোঁ তেন্তে আহি গৈছে নেক্সট আপোনাৰ আসামত ক্লিক কৰি দিব ইয়াতে আসামত সিলেক্ট কৰাৰ লগে লগে ইয়াতে তললৈ যদি স্ক্ৰল ডাউন কৰিব ইয়াতে বহুতখিনি কমিউনিটি পাই যাব আপুনি ইয়াতে চাব পাৰে ইয়াতে এটা অপশ্যন আছে মৰাণ মটক মণিপুৰী তেনেধৰণে আপোনাৰ যোনটো হয় ইয়াতে চাব পাৰে এণ্ট্ৰি নম্বৰ যোনটো আছে আপুনি সেইখন নম্বৰটো তাতে কি কৰিব চিৰিয়েল নম্বৰটো আপুনি তাতে টাইপ কৰি দিব গতিকে ইয়াতে টাইপ কৰি দিব টাইপ কৰাৰ পিছত পুনৰ সেম ইয়াতে অপশ্যন আছে অথৰিটি যেনেকৈ আপুনি আপলোড কৰিছিলে তেনেধৰণে আপলোড কৰিব লাগিব ফাইল নেম আকৌ ইয়াত কাষ্ট আণ্ডাৰস্ক'ৰ চাৰ্টিফিকেট থাকিব লাগিব সেম 50 to 300 KB ভিতৰত PDF ফৰ্মেটত আপুনি থাকিব লাগিব গতিকে চুজ ফাইল ক্লিক কৰিব এণ্ড আপলোড কেটেগৰী চাৰ্টিফিকেট ক্লিক কৰিব ইয়াৰ পাছতে নেক্সট তললৈ আছে পেৰেণ্টছ ডিটেইলছ গতিকে ডাজ ইউৰ ফাদাৰ হেভ পেন গতিকে অফক'ৰ্ছ আছে গতিকে য়েছ ক্লিক কৰিব ফাদাৰৰ পেন কাৰ্ড নম্বৰ ইয়াতে টাইপ কৰি দিব ডাজ ইউৰ ফাদাৰ হেভ আধাৰ নম্বৰ য়েছ ক্লিক কৰিব ইয়াতে ফাদাৰৰ আধাৰ নম্বৰ দি দিব সেম কথা মাকৰো সুধিব এণ্ড মাকৰ আধাৰ কাৰ্ডৰ সুধিব গতিকে আপুনি য়েছ কৰি দিব এণ্ড সম্পূৰ্ণ ডিটেইলছ আপুনি এণ্টাৰ কৰি দিব এজ পাৰ ডকুমেণ্টছ যোনটো নম্বৰসমূহ আছে তেনেধৰণে আপুনি ইয়াতে এণ্টাৰ কৰিব তাৰপিছতে আপুনি চেক বক্সত ক্লিক কৰি দিব এণ্ড নেক্সট এণ্ড ৰিভিউত ক্লিক কৰিব ইয়াতে চাব এটা অসুবিধা আহিব পাৰে ডেট অফ ইছ্যু অফ যোনটো আপোনাৰ কেটেগৰী চাৰ্টিফিকেট হয় যিসকল OBC স্পেচিয়েল OBC হয় তেওঁলোকৰ কাৰণে যিসকল NCL কেটেগৰী হয় তেওঁলোকে NCLৰ অপশ্যনটো ইয়াতে আহিব যিসকল তেতিয়া ক্ৰিমি লেয়াৰ নকৰিব অট'মেটিকলি এখন নন ক্ৰিমি লেয়াৰত পৰি যাব যিসকল স্পেচিয়েল OBC কাৰণে বাকী ST SC কাৰণে কোনো অসুবিধা নাই OBC কাৰণে যোনটো হয় একচুৱেলি যোনটো NCL চাৰ্টিফিকেট হয় উইথিন 1 year থাকিব লাগিব যিহেতু NCLৰ ভেলিডিটি মাত্ৰ 1 বছৰৰ থাকে গতিকে ইয়াতে আপুনি ডেট যোনটো হয় ইউ কেন এণ্টাৰ ডেট আফটাৰ 31 March 2025 হ'ব লাগিব যিসকলে এপ্লাই নাই কৰা NCL এণ্ড কাষ্ট চাৰ্টিফিকেটৰ নম্বৰসমূহ আপলোড এণ্টাৰ কৰি পেলাই আপুনি আবেদন কৰিব বিচাৰিছে তেওঁলোকে ইয়াতে যিকোনো এটা ডেট চিলেক্ট কৰি দিব আফটাৰ March 31 আপুনি March 31 2025 কিন্তু আপোনালোকে যোনটো NCLৰ কাৰণে আবেদন কৰি থৈ দিব পাছলৈ যদি বিচাৰে আপুনি আপডেট কৰিব পাৰিব মই বৰ্তমান মই এতিয়া যোনটো ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ মই ইয়াতো সিম্পল কাষ্ট চাৰ্টিফিকেট ডিটেইলছসমূহ এণ্টাৰ কৰি আছোঁ ইয়াত একচেপ্ট হৈ যাব কোনো ধৰণৰ অসুবিধা নাই কিন্তু আপুনি নিজৰ সেফটিৰ কাৰণে ফিউচাৰৰ কাৰণে আপুনি NCL আবেদন কৰি থৈ দিব গতিকে ডাইৰেক্টলি নেক্সট এণ্ড ৰিভিউত ক্লিক কৰাৰ লগে লগে এনেধৰণে প্ৰিভিউ আহি যাব সম্পূৰ্ণ প্ৰিভিউ এবাৰ চাই ল'ব এণ্ড ডাইৰেক্টলি ছাবমিটত ক্লিক কৰিব য়েছ ক্লিক কৰিছোঁ এণ্ড অ'কে হৈ গ'ল
নেক্সট ডিসেবিলিটি ক্যাটেগরি আহি যাব তো গতিকে যিসকল ডিসেবিলিটি আছে ডিসেবিলিটি ইয়েস কৰিব যদিহে নাই সিম্পল নো কৰি দিব নেক্সট ইয়াতে আহি গৈছে হেভ ইউ এভাৰ বিন ৰিকমেণ্ডেড এজ এ পিডব্লিউডি কেণ্ডিডেট ইন এনি এক্সামিনেশ্যন গতিকে যদি কৰিছে আগে পিছে ইয়েস হ'ব নহলে ম্যাক্সিমাম ক্ষেত্ৰত নো হ'ব ডিক্লাৰেশ্যনখন দি দিব এণ্ড নেক্সট এণ্ড ৰিভিউ ক্লিক কৰিব ইয়াতে প্ৰিভিউ আহি গ'ল পুনৰ এণ্ড সিম্পল সাবমিট কৰি দিব ডাইৰেক্টলি ইয়েস ओके अपडेट हो गल नेक्स्ट अपन एड्रेस डिटेल्स विचार गति एड्रेस निज एड्रेस मारिब फादर एड्रेस मदर एड्रेस अपन सम्पूर्ण डिटेल्स दी लगे यूपीएससी बहुत खिनि डिटेल्स अपना सरू सरू माइनर डिटेल्स अपन इतना विचारे गति इतने नेक्स्ट प्रथमते निजर हाउस नम्बर जी बिल्डिंग नेम आसे स्ट्रीट रोड जो आने जिको आसे इतना लिखि दी जो एक अपनी नाजाने केयर अफ लिखि पे देउताक नाम लिखि दिल को असुविधा ना नेक्स्ट अपना स्टेट सिलेक्शन कर दी इतने सोनकाले डिस्ट्रिक्ट सिलेक्शन कर दी भिलेजर नाम सिलेक्शन कर निजर पिनकोड टाइप कर एंड पोस्ट ऑफिस इतने टाइप कर दी नेक्स्ट इज योर परमानेंट एड्रेस सेम एज करस्पॉन्डेंट जो एक है दूटा सिम्पल अपनी येस कर दी अपनी ऊपर जी लिखिब सेम तल ऑटोमेटिकली कपि हो जा एंड नेक्स्ट क्लिक कर नेक्स्ट देउताकर एड्रेस एने যাব इच योर फादर एड्रेस सेम एज योर करस्पॉन्डेंट एड्रेस गति मैक्सिमाम क्षेत्र सेम थी गति सिम्पल येस कर दी येस करार लगे लगे सेम अपना एड्रेस इतने कपि हो जा येस करार पास पुनः अपनी नेक्स्ट कर दी नेक्स्ट करार पास मादार क्षेत्र सेम हम गति इतना येस कर एंड नेक्स्ट एंड रिव्यू कर गति एबार सम्पूर्ण प्रिव्यू आ जा प्रिव्यू चाई लब एंड तलर स्क्रल डाउन कर एंड सबमिट बाटन क्लिक कर गति नेक्स्ट एडुकेशन प्रोफाइल आ गई जेहेतु ये क्लास 12 बोर्डर विषय यार आरम्भ हो जेहेतु अपनी 10 बोर्ड तो अलरेडी सेटअप कर লৈছে प्रिवियस गति এইখনৰ एडुकेशन प्रोफाइल 12 आरम्भ हम गति प्रथमते 12 विषय अपनी गई तेने एड कर बाकी हायर एडुकेशन अपनी एड कर प्रथमते 12 कारण ये क्वेश्चन उठिছে गति इंडिया सिलेक्शन कर दी नेक्स्ट इते अपनी 12 सिलेक्शन कर दी हायर सेकेंडरी 10+2 सिलेक्शन कर क्वालिफिकेशन लेवल स्टेटास कमप्लीटेड सिलेक्शन कर दी अपनी कर्पर पास कर स्टेट सिलेक्शन कर दी एंड एग्जामिनेशन बोर्ड जी आছিলে आसाम हायर सेकेंडरी एडुकेशन काउंसिल हम अफकोर्स क्लास 12 बोर्ड तो एन सिलेक्शन कर जिको अपना बोर्ड है अपनी अनुसरी अपनी इतने सिलेक्शन कर निजर कलेजर नाम टाइप कर स्कूल कलेज जी आছিলে कलेजर नाम टाइप कर एंड सब्जेक्ट की आছিলে अपनी सब्जेक्ट टाइप कर दी एंटर ऑल योर सब्जेक्ट सेपरेटली बाय कमा अपनी कमा टाइप कर एने सब्जेक्ट टाइप कर एग्जाम्पल अपनी इंग्लिश एने टाइप कर कमा दी दी एसामिज एने अपनी टाइप कर अपना सम्पूर्ण सब्जेक्ट इतने टाइप कर दी नेक्स्ट तलर যাব रोल नम्बर दी दी अपन एज पर क्लास 12 सार्टिफिकेट एडमिट कार्ड चाई पे मारि दी डेट अफ क्वालिफिकेशन कम्प्लीशन सार्टिफिकेट स्टूडेंट डेट सार्टिफिकेट तल लिखा डेटखन सेम टाइप कर दी अपनी CGP आছিলে पार्सेंटेज आছিলে अपन तेने सिलेक्शन कर दी एंड पार्सेंटेज टाइप कर सेलेक्ट मीडियम अफ स्ट्रीम कोर्स अपना स्ट्रीम की आছিলে माने जो अपना मीडियम अफ स्ट्रीम मीडियम की आছিলে इंग्लिश हिंदी जी आছিলে अपनी इतने सिलेक्शन कर दी तेने एंड इके अपन एड कर दी क्लास 12 डिटेल्स एड होৱাৰ পাছত नेक्स्ट अपनी ग्रेजुएशन डिटेल्स एड কৰিব লাগিব गति यार पुनः इंग्लिश इंडिया सिलेक्शन कर दी इतने इंडिया सिलेक्शन करार पास अपनी ग्रेजुएट सिलेक्शन कर इतने क्वालिफिकेशन लेवल स्टेटास इतने अपनी कम्प्लीटेड सिलेक्शन कर दी नेक्स्ट स्ट्रीम एट ग्रेजुएशन लेवल गति सुधिब स्ट्रीम की आছিলে अपना ग्रेजुएशन लेवल गति मैं इतने निजर कम्युनिटी जिको आছিলে साइंस आर्ट्स जिको आছিলে इतने साइंस बुली आछे आर्ट्सर कारण ह्यूमेनिटी बुली आछे तेने साइंस आर्ट्स कमार्स जिको आছিলে अपनी तेने इतने सिलेक्शन कर दी नेक्स्ट अपना सिलेक्ट क्वालिफिकेशन पासिंग स्टेट अपनी कर्पर पास कर स्टेट सिलेक्शन कर यूनिवर्सिटी नाम सिलेक्शन कर दी इतने स्कूल कलेजर नाम अपनी यूनिवर्सिटी नाम जदि बेलेग हो पारे अपनी बेलेग पार्टिकुलर यूनिवर्सिटी अंडर पार्टिकुलर कलेजत पढ़िছিলে गति इतने अपनी निजर कलेजर नाम टाइप कर दी जो सेम यूनिवर्सिटी गति यूनिवर्सिटी नाम एंटर कर नेक्स्ट तल ग्रेजुएशन डिग्री अपनी की आছিলে BA BSc BCom जो साइंस है कमार्स बेलेग बेलेग थकिब तेने अपनी सिलेक्शन कर दी ब्रांच की आছিলে अपना मेजर सब्जेक्ट की आছিলে अपनी तेने टाइप कर दी निजर रोल नम्बर टाइप कर दी यूनिवर्सिटी डिग्री सार्टिफिकेट नम्बर टाइप कर एंड सार्टिफिकेट जो अपना पार्सेंटेज आছিলে CGP आছিলে अपनी कोनটো सिस्टेम आছিলে तेने अपनी इतने सिलेक्शन कर दी एंड CGP इतने टाइप कर दी अपना जो सिलेक्ट मीडियम अफ स्ट्रीम कोर्स की आছিলে मीडियम की आছিলে अपना डिग्री गति अपनी तेने अपनी सिलेक्शन कर दी एंड एड ऑप्शन क्लिक कर अपना जदि आसे ग्रेजुएशन जो अपना पोस्ट ग्रेजुएशन आसे अपनी ताको अपनी एड कर गति एड कर जिसर आसे जिसर ना इमानते अपनी सिम्पल प्रिव्यू एंड नेक्स्ट क्लिक कर दी गति के नेक्स्ट अपना प्रिव्यू आ जाए प्रिव्यू चाई लब एंड प्रिव्यू चार पास अपनी सिम्पल सबमिट बाटन क्लिक कर दी सबमिट क्लिक करार पास येस कर दी एंड इतने आ जा सक्सेसफुली अपडेटेड गति के ओके क्लिक कर गति इमानते अपना एडुकेशन प्रोफाइल अपडेट सक्सेसफुल हो गल यार नेक्स्ट अपनी एम्प्लयमेंट एक्सपिरियंस प्रोफाइल गति इतने एम्प्लयमेंट जो अपनी हैव यू एवर बीन सेल्फ एम्प्लयड गति अपनी जो सेल्फ एम्प्लयड आছিলে अपनी येस कर दी एने सेल्फ एम्प्लयड अपनी जो एंटार नेचार अफ एम्प्लयमेंट अपनी जो सेल्फ एम्प्लयमेंट आছিলে येस कर तो
তো যিসকল নাই সিম্পল নোট ক্লিক কৰি পেলাই আপুনি সিম্পল নেক্সটত ক্লিক কৰি দিব এনেধৰণে নেক্সট এমপ্লয়মেণ্ট ডিটেইলছ হেভ ইউ এভাৰ বিন এমপ্লয়েড যদি এমপ্লয়েড আছিলে কাম কৰিছে তেনেহ'লে ইয়েছ কৰিব এখন সেলফ এমপ্লয়েড হয় এখন এমপ্লয়েড হয় সেলফ এমপ্লয়েড মানে নিজে কিবা এটা কামত কৰ্মৰত নিজে কিবা এটা কাম কিবা এটা এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিছে বা যিকোনো কৰিছে আপুনি তাতে এইখন আহিব এতিয়া এমপ্লয়মেণ্ট হ'লে আপুনি কাৰোবাৰ আণ্ডাৰত কাম কৰিছে যিসকল নজন হয় সিম্পল ন কৰিব এণ্ড সিম্পল প্ৰিভিউ এণ্ড নেক্সট কৰি দিব গতিকে সম্পূৰ্ণ আপুনি কৰাৰ পাছত যিসকলৰ কোনো ধৰণৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ নাই তেওঁলোকে ন কৰিব গতিকে সম্পূৰ্ণ কৰাৰ পাছত প্ৰিভিউ চাই ল'ব প্ৰিভিউ কৰাৰ পাছত আপুনি ছাবমিট বাটনত ক্লিক কৰিব গতিকে ইয়েছ কৰিব তেনেধৰণে তো গতিকে আপুনি এমপ্লয়মেণ্ট এক্সপিৰিয়েঞ্চ প্ৰফাইলো আপডেট হৈ যাব গতিকে অ'কে ক্লিক কৰিব গতিকে ইয়াৰ পাছত আহি যাব আপোনাৰ এচিভমেণ্টছ গতিকে এচিভমেণ্টছত আপুনি ইয়াতে ডু হেভ এনি এচিভমেণ্টছ আদাৰ এচিভমেণ্ট যদি আছে ইয়েছ কৰিব যদি নিবিচাৰে আপুনি চিম্পল ন কৰিব যদি ইয়েছত কৰিব প্ৰাইজ মেডেলছ স্কলাৰশ্বিপ কি আছে আপুনি ইয়াতে সম্পূৰ্ণ ডিটেইলছসমূহ দিব লাগিব আদাৰ কো কাৰিকুলাম এক্টিভিটিছসমূহ যদি আছে যদি দিব বিচাৰিছে ভাল আপুনি মেনশ্যন কৰি দিব সম্পূৰ্ণ ডিটেইলছসমূহ যদি নাই চিম্পল ন কৰিব এণ্ড নেক্সট এণ্ড প্ৰিভিউ কৰিব ইয়াৰ পিছত ডু ইউ হেভ এনি আদাৰ এচিভমেণ্টছ গতিকে ইয়াত প্ৰিভিউ আহি গ'ল গতিকে ন আহি গৈছে গতিকে ছাবমিটত ক্লিক কৰিব তেনেধৰণে গতিকে ইয়াতে আছে নেক্সট এচিভমেণ্ট প্ৰফাইল যিটো আপডেটেড কৰিব বিচাৰিছে গতিকে ইয়েছ চিম্পল অ'কে হৈ গ'ল নেক্সট বিচাৰিছে প্ৰিভিয়াছ UPSC এক্সামিনেশ্যন ডিটেইলছ আপুনি আগে পিছে কেতিয়াবা UPSC এক্সাম এপিয়াৰ কৰিছে নেকি যদি কৰিছে ইয়েছ যদি নহয় ন কৰিব যদি কৰিছে তেনেহ'লে কোনটো কি আছে ডিটেইলছসমূহ আপুনি দিব লাগিব সম্পূৰ্ণ ডিটেইলছসমূহ দিব লাগিব গতিকে নাই চিম্পল ন কৰিব যিসকলৰ নাই তাৰপিছত নেক্সট কৰিব Next, আপোনাৰ have you ever been diverted by the UPSC from any of its examination selection গতিকে যদি হয় yes maximum no হ'ব simple no ৰাখিব এইটো and next and preview কৰিব next preview আহি যাব and simple submit বাটনত ক্লিক কৰিব next yes কৰি দিব simple okay কৰিব ডিটেইলছ আপডেট হৈ গ'ল next এতিয়া আহি যাব candidate should upload their latest photograph and capture a live photo গতিকে লাইভ ফটো আপুনি মাৰিব লাগিব প্ৰথমতে নিজৰ এটা ফটো আপলোড কৰিব ফটো আপলোড কৰাৰ পাছতে আপুনি লাইভ ফটোত আপুনি যাব লাগিব প্ৰথমতে ফটো আপলোড কৰিছো গতিকে চুজ ফাইলত ক্লিক কৰিব ইয়াৰ আগতে চাই ল'ব ফটোৰ যোন সাইজ হয় 20 KB 200 KB ভিতৰত হ'ব লাগিব এণ্ড JPG ফৰ্মেট হ'ব লাগিব এণ্ড ফটোৰ যোনটো ফাইলৰ নেম হয় আপুনি ফটো বুলি ৰাখিব লাগিব গতিকে চুজ ফাইলত ক্লিক কৰিছো ইয়াতে যেতিয়া চুজ ফাইলত ক্লিক কৰিব ইয়াতে ইনষ্ট্ৰাকচন আহি যাব এনেধৰণে আপোনাৰ ফটো হ'ব লাগিব হোৱাইট বেকগ্ৰাউণ্ড থাকিব লাগিব এনেধৰণে ইয়াত চাব পাৰে ফটো যোনটো আপোনাৰ এক্সট্ৰা কালাৰ আহি আছে তেনেধৰণে হ'ব নালাগিব ফেচটো একদম ফ'কাছ হ'ব লাগিব তেনেধৰণে আপোনাৰ সম্পূৰ্ণ ইনষ্ট্ৰাকচন দিয়া আছে ইনষ্ট্ৰাকচন অনুসৰি আপুনি আপলোড কৰিব নহ'লে আপোনাৰ ৰিজেক্টেড হোৱাৰ চান্স আছে গতিকে এনেধৰণে আপুনি সম্পূৰ্ণ ডিটেইলছ দিয়া আছে চিম্পল অ'কে আই আণ্ডাৰষ্টেণ্ড এণ্ড নেক্সটত ক্লিক কৰিব এণ্ড নিজৰ ফটো আপলোড কৰিব গতিকে ফটোৰ প্ৰিভিউ এনেধৰণে আহি যাব আপলোড হোৱাৰ পাছত গতিকে প্ৰিভিউ আহি যাব যেতিয়া আপুনি চিলেকশ্যন কৰি দিব তাৰপিছত চিম্পল অ'কেত ক্লিক কৰিব যেতিয়া আপুনি অ'কেত ক্লিক কৰিব তাৰপিছত আপুনি আপলোড ফটোত হাইলাইট হৈ যাব অপশ্যনটো গতিকে আপলোড ফটোত ক্লিক কৰি দিব এতিয়া কৈ চাওক দ্য ফেচ ইজ আনক্লিয়াৰ অৰ ডাজ নট মিট দ্য ৰিকোয়াৰ্ড 3/4 অফ অৰ 75 ফেচ কভাৰেজ প্লিজ আপলোড আণ্ডাৰ ক্লিয়াৰ ফটো গতিকে যোনটো আপোনাৰ ফটো হয় ফটো একদম যোনটো ফেচটো আপোনাৰ 75% ফেচ কভাৰেজ হ'ব লাগিব আপুনি বডি বেছি নেদেখাব ফেচটো আপুনি বেছি দেখাব যদি আপোনাৰ প্ৰব্লেম হৈছে ক্ৰপ কৰি পেলাই এবাৰ পুনৰ ৰিট্ৰাই কৰিব গতিকে পুনৰ চুজ ফাইল কৰিব পুনৰ ইনষ্ট্ৰাকচন আহি যাব চিম্পল থ্ৰত গৈ পেলাই অ'কে আই আণ্ডাৰষ্টেণ্ড নেক্সট ক্লিক কৰিব নিজৰ ফটো চুজ কৰি ল'ব এনেধৰণে প্ৰিভিউ আহি যাব এণ্ড অ'কে ক্লিক কৰিব এবাৰ পুনৰ আপলোড ফটোত ক্লিক কৰি দিব এনেধৰণে ভ্যালিডিটিং হ'ব ডু ইউ ৱান্ট টু আপলোড ইউৰ পাছপোৰ্ট সাইজ ফটো গতিকে ইয়েছ যেতিয়া মই ফটোখন আগত অকণ বেছিকৈ এইটো আছিলে এইবাৰ মই জুম কৰি পেলাই অকণমান ক্ৰপ কৰি পেলাই আপলোড কৰি দিছোঁ আপুনি যিটো মানে বডি পাৰ্ট ইমান নেদেখাব ফেচটো মেক্সিমাম আপুনি ইয়াত দেখাব লাগিব মিনিমাম 75% এইটো হ'ব লাগিব ইয়াতে গতিকে ইয়েছত ক্লিক কৰি দিছোঁ গতিকে ফটো আপলোডেড ছাকচেছফুলি হৈ গৈছে চিম্পল অ'কে ক্লিক কৰিব এবাৰ ফটো হৈ গ'ল এতিয়া আপডেট পাছপোৰ্ট সাইজ ফটো বুলি ইয়াতে আহি গৈছে গতিকে কেণ্ডিডেটছ আপলোড দেয়াৰ লেটেষ্ট ফটোগ্ৰাফ বুলি আহিছে আমাৰ অলৰেডি পাছপোৰ্ট আপলোড হৈ গৈছে গতিকে এখন শেষ হৈ গ'ল পুনৰ আপুনি কৰিব প্ৰয়োজন নাই নেক্সট তলৰ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনাৰ আহি যাব এতিয়া কেপচাৰ লাইভ ফটোগ্ৰাফ গতিকে কেপচাৰ লাইভ ফটোগ্ৰাফৰ কাৰণে কেপচাৰ ফ্ৰম দিছ ডিভাইচ ক্লিক কৰি দিব গতিকে কেপচাৰ ফ্ৰম দিছ ডিভাইচ ক্লিক কৰিব বা যিসকলে ছিষ্টেমৰ পৰা কৰি আছে ছিষ্টেমৰ তেওঁলোকৰ কেমেৰাটো ভাল নাই তেনেহ'লে তেওঁলোকে কেপচাৰ ফ্ৰম মোবাইল কৰিব বিচাৰে তেওঁলোকে কেপচাৰ ফ্ৰম মোবাইলত ক্লিক কৰি পেলাই ইয়াতে QR কোড অপশ্যন আহি যাব QR কোড অপশ্যন কৰিলে মানে তেওঁলোকে মোবাইল ডিভাইচত এখন তেওঁলোকে অপেন কৰিব পাৰিব 5 মিনিটছ ভেলিডিটি থাকিব গতিকে মই বিচাৰিছোঁ কেপচাৰ ফ্ৰম দিছ ডিভাইচ কৰিবলৈ গতিকে কেপচাৰ ফ্ৰম দিছ ডিভাইচ ক্লিক কৰিছোঁ এণ্ড যেতিয়া মই এখন ক্লিক কৰিম এনেধৰণে অপশ্যন আহি যাব কেপচাৰ লাইভ ফটোৰ কাৰণে পাৰ্মিশ্যন বিচাৰি ল'ব আপোনাৰ গতিকে পাৰ্মিশ্যনখন মই দি দিছোঁ এলাউ ৱাইল ভিজিটিং দ্য ছাইট বা এলাউ দিছ টাইমৰ কাৰণে মই দি দিছোঁ এলাউ দিছ টাইম ক্লিক কৰিছোঁ এণ্ড মোৰ এতিয়া কেমেৰা অপেন হৈ যাব এনেধৰণে কেমেৰা অপেন হ'ব এণ্ড কেপচাৰ লাইভ ফটোগ্ৰাফিত অপশ্যন আহি যাব আপুনি কেপচাৰ লাইভ ফটোগ্ৰাফত ক্লিক কৰিব যদি আপুনি ফটো ক্লিক কৰোঁতে কেপচাৰ কৰোঁতে অকণমান আপোনাৰ পোষ্টাৰটো বেয়া হৈ গ'ল তেনেহ'লে আপুনি পুনৰ ইয়াত কি কৰিব কেনচেল কৰিব এণ্ড কেনচেল ক্লিক কৰি দিব পুনৰ এবাৰ আকৌ আপুনি পুনৰ কেপচাৰ ফ্ৰম দিছ ডিভাইচত ক্লিক কৰি দিব এণ্ড এনেকৈ অপশ্যন আহি যাব পুনৰ কেপচাৰ লাইভ ফটোগ্ৰাফ
গতিকে আপুনি এখন আহি গৈছে যদি বিচাৰে আপুনি ক্ৰপ কৰিব পাৰে ফটোখন এনেদৰে আপুনি ক্ৰপ কৰি দিব পাৰিব ফটোখন ধুনীয়াকৈ নিজে ইয়াৰ পৰা ক্ৰপিং অপশ্যন পাই যাব এণ্ড ক্ৰপ হৈ যোৱাৰ পাছত আপলোড ক্ৰপ লাইভ ফটোত আপুনি ক্লিক কৰি দিব গতিকে ইয়াতে আৰ ইউ শ্বিয়ৰ ৱান্ট টু আপলোড দিছ ফটো য়েছ আপলোড ইট কৰি দিব এনেধৰণে গতিকে ফটো হেজ বিন আপডেটেড ছাকচেছফুলি হৈ গ'ল চিম্পল অ'কে ক্লিক কৰি দিব ফটো হৈ গ'ল নেক্সট আপুনি লাইভ ফটো হৈ গ'ল নেক্সট তললৈ যাব আপলোড ট্ৰিপল ছিগনেচাৰ গতিকে তিনিটা ছিগনেচাৰ আপুনি টাইপ কৰিব লাগিব ছিগনেচাৰ 1 ছিগনেচাৰ 2 ছিগনেচাৰ 3 গতিকে এইখনৰ চাইজ 20 KB টু 100 KB হ'ব লাগিব এণ্ড ছিগনেচাৰৰ ফাইলৰ নেমটো আপুনি ছিগনেচাৰ বুলি টাইপ কৰিব লাগিব অ'কে তো গতিকে এনেধৰণে হ'ব লাগিব জেপিজি ফৰ্মেট থাকিব লাগিব গতিকে চিম্পল চুজ ফাইলত ক্লিক কৰিব লাগিব গতিকে চুজ ফাইলত ক্লিক কৰিছোঁ ইয়াতে চুজ ফাইল ক্লিক কৰিলে এটা অপশ্যন দেখাইছে 1 2 3 এনেধৰণে আপুনি এখন বাকী লিখিব নালাগে জাষ্ট 1 2 3 এনেধৰণে তিনিটা হোৱাইট পেপাৰ এণ্ড তিনিটা ছিগনেচাৰ ক্লিক কৰিব এণ্ড ফটো কৰি মাৰিব বা স্কেন কৰিব আপুনি যেনেকৈ কৰি আছে তেনে জেপিজি ফৰ্মেট হ'ব লাগিব 20 টু 100 KB মাজত থাকিব লাগিব যিটো ডাইমেনশ্যন আছে ডাইমেনশ্যন আপুনি ফ'ল' নকৰিলে কোনো ধৰণৰ অসুবিধা নাই জাষ্ট কেবিটো ফ'ল' কৰিব কেবি ফ'ল' কৰিলে হৈ যাব নেক্সট তলৰ স্ক্ৰল ডাউন কৰিছোঁ অ'কে এণ্ড আণ্ডাৰষ্টেণ্ড একচেপ্ট ক্লিক কৰিব মই ছিগনেচাৰটো সোনকালে ছিলেকশ্যন কৰি লৈছোঁ ইয়াতে দেখা পাইছে প্ৰিভিউ আহি গৈছে এণ্ড চিম্পল অ'কে ক্লিক কৰিব গতিকে ছিগনেচাৰ ইয়াত আহি গৈছে চিম্পল আপলোড ট্ৰিপল ছিগনেচাৰ অপশ্যনত ক্লিক কৰি দিছোঁ এনেধৰণে এণ্ড য়েছত ক্লিক কৰিব চাব পাৰে ছিগনেচাৰো মোৰ আপলোড হৈ গৈছে চিম্পল অ'কে ক্লিক কৰি দিছোঁ গতিকে ইয়াতে ফটো ছিগনেচাৰ বা যিকোনো ডকুমেণ্টছ আপোনাৰ বনাবলৈ যদি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কমেণ্ট কৰি জনাব নিশ্চয় মই ছেপাৰেট ভিডিঅ' ইয়াৰ ওপৰত মই কেনেধৰণে আপুনি UPSC অনলাইন আবেদনৰ কাৰণে বা অন্যান্য বাকী এক্সামিনেশ্যনৰ কাৰণে ফটো ছিগনেচাৰ কেনেদৰে এডিট কৰিব বা মোবাইলৰ পৰা কৰিব বা নিজৰ ছিষ্টেমৰ পৰা কৰিব তাৰে মই সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাম বা আমাৰ চেনেলত অলৰেডি প্ৰিভিয়াছ ভিডিঅ' আছে কেনেধৰণে ফটো বা ছিগনেচাৰ এডিট কৰিব তাৰ ওপৰত আপুনি সেইখন ভিডিঅ' চাই পেলাই নিজে প্ৰচেছ কৰিব পাৰিব মই এখন লিংকো ইয়াতে দিছোঁ যদি এইখনৰ পৰা অসুবিধা হয় আপুনি কমেণ্ট কৰি জনাব মই নিশ্চয় নতুন ভিডিঅ' আকৌ পুনৰ আপলোড কৰিম নেক্সট সম্পূৰ্ণ হৈ যোৱাৰ পাছত মই তললৈ গৈছোঁ ছেভ এণ্ড ছাবমিট বাটনত ক্লিক কৰিব ডাইৰেক্টলি ইয়াতে চাব ডিয়াৰ কেণ্ডিডেট ইউ হেভ ছাকচেছফুলি কমপ্লিটেড দ্য কমন এপ্লিকেশ্যন ফৰ্ম CF আপোনাৰ সম্পূৰ্ণ হৈ গৈছে এতিয়া আপুনি ফাইনেল লাষ্ট ষ্টেজ 4 নম্বৰ আছিল এক্সামিনেশ্যন এপ্লাইৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব প্ৰচিড ফৰ নেক্সট ষ্টেপত মই ক্লিক কৰি দিছোঁ ডাইৰেক্টলি নেক্সট এনেধৰণে আপোনাৰ নেক্সট অপশ্যন আহি যাব ইয়াতে দেখা পাইছে চিভিল ছাৰ্ভিচ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2026 বুলি অপশ্যন আহি গৈছে ইয়াতে এটাই বৰ্তমান চলি আছে গতিকে এটা অপশ্যন আহিব যদি বাকী এক্সামিনেশ্যন চলি থাকে UPSCৰ আণ্ডাৰত গতিকে সেইবোৰো ইয়াতে আহি যাব গতিকে ইয়াতে এটা বৰ্তমান চলি আছে আৰু যদি বিচাৰে আপুনি নটিফিকেশ্যন এখন ইংলিছত ক্লিক কৰি পেলাই এখন PDF ফাইলত ক্লিক কৰি পেলাই আপুনি এই নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব বা ডাইৰেক্টলি আপুনি এপ্লাই বাটন দেখা পাইছে গতিকে ইয়াতে আপুনি ডাইৰেক্টলি ক্লিক কৰি দিব নেক্সট এনেকৈ অপশ্যন আহি যাব গতিকে ইয়াত এইখন অপশ্যনত আপুনি যিকোনো আপুনি কমন এপ্লিকেশ্যন ফৰ্মবিলাক ফিল আপ কৰিলে ৰেজিষ্ট্ৰেশ্যনসমূহ কৰিলে সম্পূৰ্ণ এবাৰ প্ৰিভিউ আহি যাব গতিকে আপুনি এবাৰ ইয়াতে কোৱা গৈছে প্ৰত্যেক বস্তুক আপুনি কি কৰিব লাগিব প্ৰত্যেক এপ্লিকেশ্যনত য'ত কেণ্ডিডেট আইডেণ্টিটি মেট্ৰিকুলেশ্যন বৰ্ড পাৰ্চনেল প্ৰফাইল পেৰেণ্টছ প্ৰফাইল প্ৰত্যেকক আপুনি অ'পেন কৰি ভিউ কৰিব লাগিব মিনছ এবাৰ আপুনি ইয়াতে এইখন তিনিটা অপশ্যনটো আপুনি এডিট কৰিব নোৱাৰিব কিন্তু বাকী যিমানখিনি আছে আপুনি এই সম্পূৰ্ণখিনি আপুনি ভিউ এডিটত ক্লিক কৰি পেলাই আপুনি কি কৰিব পাৰিব চাব লাগিব মিনছ সম্পূৰ্ণ চাবই লাগিব আপুনি তেতিয়া আপুনি এইখন লক এণ্ড যেতিয়া আপুনি চেক বক্সত ক্লিক কৰিব এইখন এতিয়া হাইলাইট নাই হোৱা বিকজ আপুনি সম্পূৰ্ণ ভিউ নাই কৰা যেতিয়া আপুনি ভিউ কৰিব তাৰপিছত এইখন সম্পূৰ্ণ ভিউ কৰাৰ পাছতে আপুনি যেনেধৰণে এটা মই চালোঁ ইয়াতে ভিউড বুলি এনেধৰণে আহি যাব গতিকে ৰাইট টিক আহিব লাগিব সম্পূৰ্ণ তেতিয়া আপুনি লক কমন এপ্লিকেশ্যন ফৰ্ম প্ৰফাইল কৰিব পাৰিব গতিকে আপুনি এটা কৰি পেলাই সম্পূৰ্ণ প্ৰিভিউ চাই লিব যদি বিচাৰে আপুনি এইখনো চাব পাৰিব বৰ্তমান আপুনি পাৰ্চনেল প্ৰফাইল মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ভিউ এণ্ড এডিট ক্লিক কৰিছোঁ এনেধৰণে আপুনি সম্পূৰ্ণ প্ৰিভিউ চোৱাৰ পৰা চিম্পল ক্ল'জ কৰি দিব যদি মিষ্টেক অলপ দেখিছে তেতিয়া আপুনি এডিট কৰিব পাৰিব নতুবা আপুনি চিম্পল ক্ল'জ কৰিব গতিকে এতিয়া চাব পাৰিম মই কেণ্ডিডেট মেট্ৰিকুলেশ্যন বৰ্ড আধাৰ পৰা লৈ পেলাই সম্পূৰ্ণ ভিউত কৰি লৈছোঁ এবাৰ চাই লৈছোঁ গতিকে চোৱাৰ পাছত ৰাইট টিক আহি গৈছে আপুনি তেনেধৰণে সম্পূৰ্ণ গোটেইখিনিকে আপুনি এবাৰ ভিউ কৰিব তেতিয়াহে আপোনাৰ চেক বক্স কৰাৰ পাছত লক কমন এপ্লিকেশ্যন ফৰ্ম প্ৰচিড প্ৰফাইল এণ্ড প্ৰচিড বুলি অপশ্যনটো হাইলাইট হৈ যাব গতিকে মই ডাইৰেক্টলি ক্লিক কৰি দিছোঁ গতিকে এনেধৰণে এগ্ৰি এণ্ড প্ৰচিড ক্লিক কৰিব এইবাৰ আপুনি প্ৰচিড কৰাৰ পাছত আপুনি পুনৰ এইবোৰ আপুনি এডিট কৰিব নোৱাৰিব গতিকে মই ডাইৰেক্টলি অ'কে কৰিছোঁ সম্পূৰ্ণ চাই লৈছোঁ আপুনি ভালদৰে চাই পেলাই এগ্ৰি এণ্ড প্ৰচিড কৰিব গতিকে য়েছ কৰি দিছোঁ গতিকে ইয়াতে কমন এপ্লিকেশ্যন ফৰ্ম মোৰ ছাকচেছফুলি লকড হৈ গ'ল এণ্ড চিম্পল যোনটো ইয়াত কৈছে ইউ কেন নাও প্ৰচিড ফিল ইন দ্য নেক্সট ডিটেইলছ ফৰ দ্য চিভিল ছাৰ্ভিচ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2026 এতিয়া আপুনি নেক্সট এক্সামিনেশ্যন যোনটো এপ্লাই কৰিব বিচাৰিছে এইটো আপুনি আবেদন কৰিব পাৰিব চিম্পল অ'কে ক্লিক কৰিব নেক্সট এনেধৰণৰ অপশ্যন আহি যাব ইয়াতে নেক্সট ইয়াতে সুধিব চিলেক্ট ইউৰ এডুকেশ্যন কোৱালিফিকেশ্যন লেভেল গতিকে ইয়াতে আপুনি অলৰেডি পাছ দ্য ডিগ্ৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন বা এপিয়াৰিং বুলি তেনেধৰণৰ অপশ্যন আহিব গতিকে এইখন হ'ব অলৰেডি পাছ ইয়াতে ক্লিক কৰি দিছোঁ অলৰেডি পাছটোত নেক্সট আহি গৈছে ইয়াতে চিলেক্ট ইউৰ ডিগ্ৰী ছাবজেক্ট ইন গ্ৰেজুৱেশ্যন গতিকে ইয়াতে অপশ্যন আছে আপোনাৰ ছাবজেক্টখন চিলেকশ্যন কৰিবলৈ গতিকে আপোনাৰ যোনটো ছাবজেক্ট হয় আপুনি সেই অনুসৰি ইয়াতে ছাবজেক্ট আপুনি চিলেকশ্যন কৰি দিব যদি আপুনি বিচৰা দৰে নাই তেনেহ'লে আপুনি ইয়াতে আদাৰ্ছ বুলি অপশ্যন এটা পাই যাব আদাৰ্ছ অপশ্যনত আপুনি চিলেকশ্যন কৰিব লাগিব গতিকে তেনেধৰণে ছাবজেক্ট চিলেকশ্যন কৰি দিব নিজৰ ছাবজেক্ট যি হয় ছাবজেক্ট চিলেকশ্যন কৰি দিছোঁ মই এনেধৰণে এণ্ড ইয়াতে মই চিলেকশ্যন কৰিছোঁ এক্সাম্পল
লিটাৰেচাৰ অফ ইংলিছ লেংগুৱেজ দেন চিলেক্ট কনচিডাৰ চিভিল ছাৰ্ভিচ একে ছেম আহি যাব জাষ্ট এটা অপশ্যন বেলেগ ডিফাৰেণ্ট আহি যাব যদি লিটাৰেচাৰ চিলেকশ্যন কৰে এনেধৰণে চিভিল ছাৰ্ভিচ বুলি চিলেকশ্যন কৰিব নেক্সট হেভ ইউ ৰিড এণ্ড আণ্ডাৰষ্টুড দ্য ৰুলছ অফ নটিফিকেশ্যন এজ পাৰ নটিফিকেশ্যন ৰুলছ ফৰ দ্য চিভিল ছাৰ্ভিচ এক্সাম 2026 এনেধৰণে আহিব ইয়াতে য়েছ ন কৰিব চিম্পল য়েছত আপুনি ক্লিক কৰিব লাগিব ডু ইউ মিট দ্য প্ৰেছক্ৰাইব এডুকেশ্যন কোৱালিফিকেশ্যন এজ পাৰ ৰুল গতিকে এখন য়েছ কৰিব নেক্সট তললৈ আহিব ডিগ্ৰী চাৰ্টিফিকেট নম্বৰ এনৰলমেণ্ট নম্বৰ ৰোল নম্বৰ ডিগ্ৰী যদি চাৰ্টিফিকেট নম্বৰ হয় আপুনি এখন টাইপ কৰিব বা ৰোল নম্বৰ টাইপ কৰিলে কোনো ধৰণৰ অসুবিধা নাই বা যিসকল ৰোল নম্বৰ নাই এনৰলমেণ্ট নম্বৰ টাইপ কৰিব তাৰপিছত ইছ্যু ডেট অফ চাৰ্টিফিকেট টাইপ কৰি দিব ইয়াতে এখন টাইপ কৰাৰ পাছত চিলেক্ট মাৰ্কছ অৰ পাৰ্চেণ্টেজ গতিকে ইয়াতে CGPA চিষ্টেম হৈছে CGPA চিলেকশ্যন কৰিব যদি পাৰ্চেণ্টেজ চিলেকশ্যন কৰিব তো CGPA যিসকলৰ CGPA অপশ্যন চিলেকশ্যন কৰিব এণ্ড CGPA ইয়াতে এণ্টাৰ কৰিব নেক্সট তাৰপিছত এণ্টাৰ ইয়ৰ ক্লাছ ডিভিজন আপুনি গ্ৰেজুৱেশ্যনত আপুনি যি ডিভিজন পাইছে এখন ডিভিজন ফাৰ্ষ্ট ছেকেণ্ড যি হয় আপুনি এণ্টাৰ কৰিব এণ্টাৰ কলেজ নে আপুনি ক'ত পঢ়িছিলে ডিগ্ৰীখন ডিগ্ৰীৰ কলেজ চ' ইয়াত টাইপ কৰি দিব নামটো ইউনিভাৰ্চিটি কি হয় ইউনিভাৰ্চিটি চিলেকশ্যন কৰি দিব এনেধৰণে নেক্সট ডেজিগনেশ্যন অফ ইছ্যুইং অথৰিটি অফ ডিগ্ৰী চাৰ্টিফিকেট কোনে ইছ্যু কৰিছে এখন ইছ্যুইং অথৰিটি চাৰ্টিফিকেটৰ তলত লিখা থাকে গতিকে এইখন আপুনি ইয়াতে টাইপ কৰি দিব এজ পাৰ চাৰ্টিফিকেট নেক্সট ফুল এড্ৰেছ অফ ইছ্যুইং অথৰিটি অফ ডিগ্ৰী চাৰ্টিফিকেট আপোনাৰ ক'ৰ পৰা ইছ্যু কৰিছে ইউনিভাৰ্চিটি গতিকে ইউনিভাৰ্চিটিৰ এড্ৰেছ আপুনি সম্পূৰ্ণ ইয়াতে লিখি দিব এণ্ড আপলোড বেচেলাৰ ডিগ্ৰী চাৰ্টিফিকেট গতিকে আপোনাৰ যোনটো ফাইনেল চাৰ্টিফিকেট হয় ইউনিভাৰ্চিটিৰ পৰা ইছ্যু কৰা যদি আপুনি ইছ্যু নাই কৰা এতিয়ালৈকে নাই পোৱা অৰিজিনেল চাৰ্টিফিকেট আপুনি কলেজৰ পৰা যোনটো আপোনাৰ প্ৰভিজনেল চাৰ্টিফিকেট দিয়ে সেইখন আপলোড কৰিব বা যদি এতিয়ালৈকে নাই লোৱা চাৰ্টিফিকেটটো লৈ পেলাই আপুনি ইয়াতে আপলোড কৰি দিব গতিকে এইখনৰ ফাইলৰ নাম হ'ব লাগিব বেচেলাৰ আণ্ডাৰস্ক'ৰ চাৰ্টিফিকেট গতিকে এইখন PDF ফাইলত হ'ব লাগিব 50 to 300 KB ভিতৰত এণ্ড আপুনি আপলোড বেচেলাৰ ডিগ্ৰী চাৰ্টিফিকেট কৰিব পাৰিব এখন এনেধৰণে ন থাকিব বিকজ আপুনি কেফত আপুনি এখন নাই ফিল আপ নাই কৰা বাই ডিফল্ট ন আহি যাব গতিকে নেক্সট আপুনি নেক্সট এণ্ড ৰিভিউত ক্লিক কৰিব গতিকে নেক্সট প্ৰিভিউ বাটনত ক্লিক কৰাৰ পাছত এনেধৰণে এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছসমূহ আহি যাব ইয়াতে আপুনি সম্পূৰ্ণ নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰিভিউসমূহ চাই ল'ব পাৰিব এণ্ড ডাইৰেক্টলি নেক্সট এণ্ড ছাবমিট বাটনত ক্লিক কৰি দিছোঁ এণ্ড য়েছ কৰি দিব ইয়াতে গতিকে অ'কে হৈ গ'ল আপডেট হৈ গ'ল ডিটেইলছসমূহ ইয়াতে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন আহি গৈছে গতিকে ইয়াতে আহিছে চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন ডিটেইলছ টোটেল নাম্বাৰ অফ এটেম্পছ ইন চিভিল ছাৰ্ভিচ আৰ্লিয়াৰ আপুনি যদি দিছে আগতে এক্সাম ইয়াতে আহি যাব 1 2 3 আপুনি কেফত ফিল আপ কৰা অনুসৰি ইয়াতে আহি যাব ইয়াত যিহেতু 0 আহি আছে এবাৰো এটেম্প নাই কৰা নতুন হয় প্ৰথমবাৰৰ বাবে গতিকে ডাইৰেক্টলি নেক্সট এণ্ড ৰিভিউত ক্লিক কৰি দিব নেক্সট তললৈ আহি যাব ইয়াতে এগেইন ছেম প্ৰিভিউ আহি যাব নেক্সট এণ্ড ছাবমিট কৰি দিব পুনৰ য়েছ কৰিব অ'কে হৈ যাব আপোনাৰ এবাৰ আহি যাব আপোনাৰ নেক্সট আপোনাৰ যোনটো লেংগুৱেজ হয় লেংগুৱেজ মিডিয়াম এক্সামিনেশ্যন ফৰ পেপাৰ 1 to 5 গতিকে ইয়াতে আপুনি লেংগুৱেজ চিলেকশ্যন কৰিব গতিকে আপোনাৰ যি লেংগুৱেজ আছামিজ বেংগালী যি লেংগুৱেজ লাগে আপুনি তেনেদৰে আপুনি লেংগুৱেজখন আপুনি চিলেকশ্যন কৰি দিব নেক্সট অপশ্যনেল ছাবজেক্ট ফৰ পেপাৰ 6 এণ্ড পেপাৰ 7 ইয়াতে আহি গৈছে অফক'ৰ্ছ আপুনি UPSC দি আছে নিশ্চয় আপুনি জানে অপশ্যনেল ছাবজেক্ট কোনটো চিলেকশ্যন কৰিব তেন্তে আপোনাৰ নিজৰ অপশ্যনেল ছাবজেক্ট ইয়াতে চিলেকশ্যন কৰি দিব নেক্সট ইয়াতে লেংগুৱেজ মিডিয়াম ফৰ অপশ্যনেল ছাবজেক্ট ফৰ পেপাৰ 6 এণ্ড পেপাৰ 7 ইয়াতে লেংগুৱেজ ছাবজেক্ট বাই ডিফল্ট এখন ইংলিছ যিহেতু আপুনি চিলেকশ্যন কৰিছে ইয়াতে লেংগুৱেজ ইয়াতে ইংলিছ আহি যাব নেক্সট তললৈ যাব ডু ইউ হেল্প ফ্ৰম অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় আৰু মিজোৰাম নাগালেণ্ড ছিকিম গতিকে এইখন আপুনি ন কৰিব চিম্পল গতিকে এখন ন কৰি দিব ন কৰাৰ পাছত নেক্সট আহি যাব চিলেক্ট দ্য লেংগুৱেজ ফৰ পেপাৰত আপুনি বাই ডিফল্ট আপুনি আছামিজ বেংগলী আছে তেনেদৰে আমি অসমৰ কাৰণে আছামিজ চিলেকশ্যন কৰিছোঁ গতিকে আছামিজ চিলেকশ্যন কৰাৰ পাছত নেক্সট ইনষ্ট্ৰাকশ্যন আহি যাব চিলেক্ট লেংগুৱেজ মিডিয়াম ফৰ পাৰ্চনেলিটি টেষ্ট পাৰ্চনেল টেষ্টৰ কাৰণে আপুনি কোনখন লেংগুৱেজ দিব বিচাৰিছে গতিকে ইংলিছ আছামিজ হিন্দী কিহত দিম বুলি ভাবিছে আপুনি তেনেধৰণে আপুনি চিলেকশ্যন কৰিব ইংলিছ আছামিজ যদি আপুনি আছামিজ বিচাৰে আছামিজ দি দিব তেনেদৰে নেক্সট আহিব চেণ্টাৰ ফৰ চিভিল ছাৰ্ভিচ মেইনছ এক্সামিনেশ্যন আপুনি এক্সামিনেশ্যন ক'ত দিব বিচাৰিছে আপুনি এক্সামিনেশ্যন চেণ্টাৰ ক'ত দিম বুলি ভাবিছে তেনেধৰণে অপশ্যন চিলেকশ্যন কৰি ল'ব ইয়াতে আপুনি যদি আপুনি বিচাৰে ইয়াতে গুৱাহাটী দিছপুৰ বুলি ইয়াতে আহি যাব এনেধৰণে দিছপুৰ আপুনি চিলেকশ্যন কৰি দিব তেনেধৰণে নেক্সট তললৈ স্ক্ৰল ডাউন কৰিব নেক্সট আপুনি ইয়াতে প্ৰিফাৰেঞ্চ কোনটো ছাৰ্ভিচক প্ৰিফাৰেঞ্চ দিব সেই প্ৰিফাৰেঞ্চ অনুসৰি আপুনি প্ৰিফাৰেঞ্চ চিলেকশ্যন দিব লাগিব যদি বিচাৰে আপুনি IAS গতিকে ইয়াৰ কাৰণে আপুনি প্ৰিফাৰেঞ্চ নম্বৰ 1 এনেধৰণৰ দি দিব ইণ্ডিয়ান ফৰেন ছাৰ্ভিচ যদি আপুনি ফৰেনৰ ইণ্টাৰেষ্ট আছে আপুনি এখন 2 দিব পাৰিব যদি IPSত আপুনি ইণ্টাৰেষ্ট আছে আপুনি IPSক 1 নম্বৰ বা 2 নম্বৰ তেনেধৰণে আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ ইণ্টাৰেষ্ট অনুসৰি আপুনি কি কৰিব আপুনি প্ৰিফাৰেঞ্চসমূহ দি দিব ইয়াতে অপশ্যন এটা থাকি গ'ল ইয়াতে য়েছ কৰি দিব আণ্ডাৰষ্টুড নটিফিকেশ্যন আপুনি সম্পূৰ্ণ চাই লৈছে বুলি এখন গতিকে নেক্সট এণ্ড ৰিভিউ কৰাৰ আগতে ইয়াতে চাব যিসকল আপুনি প্ৰিফাৰেঞ্চ 1 দি দিছে বাকীবিলাক আপুনি প্ৰিফাৰেঞ্চ দিব নিবিচাৰে আপুনি অট'মেটিক এৰিব বিচাৰে তেনেহ'লে আপুনি নট আপডেট বুলি অপশ্যন সকলোতে কৰি দিব নট আপডেট বুলি সম্পূৰ্ণ কৰাৰ পাছত আপুনি নেক্সট এণ্ড ৰিভিউ কৰি দিব গতিকে প্ৰিভিউ আহি যাব প্ৰিভিউ এবাৰ চাই লোৱা ভালকৈ প্ৰিভিউ চোৱাৰ পাছত তললৈ স্ক্ৰল ডাউন কৰিছোঁ এণ্ড ইয়াত ডাইৰেক্ট লগ এণ্ড ছাবমিট কৰি দিব এতিয়া চাব পাৰে ছাকচেছ হৈ গৈছে আপডেটেড ছাকচেছফুলি হৈ গৈছে গতিকে অ'কে কৰিব
আৰু নেক্সট আপোনাৰ আহি গৈছে OBC এনেক্সাৰ বা OBC বা যিকোনো OBC কেটেগৰীৰ কাৰণে এখন স্পেচিয়েল আহি যাব যিহেতু OBC কেটেগৰী সিলেকশ্যন কৰিছোঁ এপ্লিকেশ্যনত গতিকে OBC কেটেগৰী এনেক্সাৰ এনেকৈ আহি যাব গতিকে আপুনি আণ্ডাৰষ্টুড বুলি অপশ্যন টিক মাৰ্ক কৰি দিব নেক্সট আপুনি ডেট অফ বাৰ্থ অফ ইয়ৰ ফাদাৰ বেছিক ডিটেইলছ বিচাৰিব গতিকে দেউতাকৰ আপুনি ডেট অফ বাৰ্থ টাইপ কৰি দিব নেক্সট ডেট অফ বাৰ্থ অফ ইয়ৰ মাদাৰ টাইপ কৰিব নেক্সট আহি গৈছে ৱেদাৰ ফাদাৰ ইজ হেভিং পাৰ্মানেণ্ট একাউণ্ট নম্বৰ অফক'ৰ্ছ আছে এখন য়েছ কৰি দিব আপুনি ইয়াতে পাৰ্মানেণ্ট একাউণ্ট নম্বৰ কৈছে য়েছ কৰি দিব তেতিয়া আপুনি পেন কাৰ্ড নম্বৰ টাইপ কৰি দিব নেক্সট মাদাৰৰ সেম হৈ দিব ইয়াতে মাদাৰ সিলেকশ্যন কৰিব য়েছ কৰি দিব এণ্ড পেন কাৰ্ড নম্বৰ টাইপ কৰি দিব মাকৰো নেক্সট প্ৰফেশ্যন অফ ফাদাৰ গতিকে ফাদাৰ প্লিজ ৰাইট একজেক্ট প্ৰফেশ্যন অফ ইয়ৰ ফাদাৰ এজ এ গভৰ্ণমেণ্ট চাৰ্ভেণ্ট লয়াৰ শ্বপকিপাৰ্ছ এটচেট্ৰা কেণ্ডিডেট ফাদাৰ ইজ এংগেজ ইন এনি বিজনেছ প্ৰফেশ্যন দেন ৰাইট একজেক্ট বিজনেছ প্ৰফেশ্যন এগ্ৰিকালচাৰ ডক্টৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট গতিকে এইবিলাক আপুনি যি হয় একজেক্টলি ইয়াত মেনশ্যন কৰিব যদি গভৰ্ণমেণ্ট চাৰ্ভেণ্ট লয়াৰ যিকোনো হয় এগ্ৰিকালচাৰ হয় যদি আপুনি এগ্ৰিকালচাৰ তেনেদৰে আপুনি টাইপ কৰি দিব exactly so whether your father is watching in service যদি সার্ভিস আসলে yes কৰিব যদি নাছিলে সিম্পল no কৰি দিব তেনে ধৰণে যদি হয় yes কৰিব আপুনি চাই ল'ব এটা যদি আপুনি no কৰি দিয়ে অটোমেটিক্যালি এইবিলাক সম্পূৰ্ণ ডিসেবল হৈ যায় yes কৰিলে আপুনি এমপ্লয়াৰ টাইপ আপুনি সম্পূৰ্ণ ইয়াতে সিলেকশ্যন কৰিব লাগিব যদি সার্ভিসত আসলে গতিকে প্লিজ ৰাইট ফুল নেম এড্ৰেছ অফ কনচাৰ্ন অৰ্গেনাইজেশ্যন ক'ত কাম কৰিছে ডিটেইলছ ইয়াতে আপুনি সম্পূৰ্ণ এন্টাৰ কৰিব লাগিব গতিকে নেম অফ দ্য পোষ্ট টু উইচ ৱাজ এপইণ্টেড বাই ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গতিকে এইবোৰ ডিটেইলছ ইয়াতে সম্পূৰ্ণ দিব লাগিব যিসকলে জবৰ বা চিলেক্ট কৰে বা জব কৰি আছে তেওঁলোকৰ দেউতা গতিকে ইয়াতে ফাইলসমূহ আপলোড কৰিব লাগিব এভিডেন্স অফ পোষ্ট অৰ্গেনাইজ য'ত আপুনি ক্লাছ ABCD যি আছে এখন এপইণ্টমেণ্ট যিটো আপুনি কাগজ হয় এখন আপুনি ইয়াতে আপলোড কৰিব লাগিব দেন ইফ দ্য ফাদাৰ ৱাজ ৰিটায়াৰ এইটো সম্পূৰ্ণ ডিটেইলছ ইয়াত যি লিখা আছে সম্পূৰ্ণ দিব লাগিব যিসকলৰ নাই চিম্পল তেওঁলোকে ন কৰিব ন কৰাৰ লগে সম্পূৰ্ণ ডিটেইলছসমূহ ডিচেবল হৈ যাব এইবোৰ সম্পূৰ্ণ ডিসেবল হৈ যাব তললৈ যাব ডাইৰেক্টলি ফাদাৰ কনস্টিটিউশনাল পোষ্ট ইয়াতে ৱেদাৰ ফাদাৰ অফ দ্য কান্ট্ৰি হোল্ডছ দ্য হেজ কনস্টিটিউশনাল পোষ্ট যদি আছে ইয়েছ কৰিব যদি নহয় সিম্পল নো নেক্সট আপুনি এখন ডিসেবল হৈ যাব নেক্সট ফাদাৰ্স আৰ্ম ফৰ্চেছ এই ফাদাৰ ৱাজ ৰেংক কলোনিয়েল যদি হয় ইয়েছ নহলে নো সিম্পল কৰিব তেনেধৰণে নেক্সট লাইফ ফাদাৰ প্ৰফেশ্যন অফ মাদাৰ্ছৰ আহি যাব এইবাৰ তো প্ৰফেশ্যন যি এগ্ৰিকালচাৰ হোম মেকাৰ যি আপুনি টাইপ কৰি দিব যদি নহয় সিম্পল সাৰ্ভিসত আছিলে নেকি নো যদি হয় ইয়েছ সেম দেউতাকৰ দৰে হৈ যাব যদি নহয় সিম্পল নো কৰি দিব সম্পূৰ্ণ ডিটেইলছ হ'ব ডিসেবল হৈ যাব তে নেক্সট অল মাদাৰ কনস্টিটিউশনাল পোষ্ট যদি কনস্টিটিউশনত কাম কৰে আছে কনস্টিটিউশনাল পোষ্ট আছে ইয়েছ হ'ব নহলে সিম্পল ইয়াতো নো হৈ যাব ডিসেবল হৈ যাব মিলিটাৰী যদি আছে ইয়েছ নহলে নো ডিসেবল এগ্ৰিকালচাৰ ল্যান্ড কিমান আছে ল্যান্ড আছে নে নাই whether parents candidate own agricultural land যদি আছে ইয়েছ যদি নাই সিম্পল নো কৰি দিব এনে ধৰণে তো নো কৰিলে বাই ডিফল্ট অটোমেটিক সম্পূৰ্ণ ডিসেবল হৈ যাব গতিকে পুনৰ এবাৰ দেখাই দিছোঁ এখন যিটো বেছিক ডিটেইলছ এটা অকণমান কনফিউজন হ'ব পাৰে সিম্পল প্ৰফেশ্যন অফ ফাদাৰ্ছ আপুনি যদি এগ্ৰিকালচাৰ সিম্পল লিখি দিব যদি বিজনেছ কৰিব কিন্তু পাৰ্টিকুলাৰ একজেক্ট বিজনেছৰ নাম লিখিব লাগে এগ্ৰিকালচাৰ ডক্টৰ চাৰ্টাৰ্ড একাউণ্ট গ্ৰ'চাৰী শ্বপকিপাৰ যি হয় আপুনি বিল্ডাৰ যি হয় তেনেধৰণে একজেক্টলি আপুনি লিখিব লাগে এক্সাম্পল মই লিখিছোঁ সিম্পল এগ্ৰিকালচাৰ কৰে গতিকে এগ্ৰিকালচাৰ লিখিছোঁ তেনেহ'লে যদি জব কৰে গভৰ্ণমেণ্ট চাৰ্ভেণ্ট তেনেহ'লে আপুনি সম্পূৰ্ণ ডিটেইল লিখিব লাগিব যদি ছাৰ্ভিচ কৰে ইয়েছ যদি নকৰে সিম্পল ন কৰে যদি ন হৈ যায় তো বাই ডিফল্ট গোটেইখিনি অপশ্যন ডিসেবল হৈ যাব এইবোৰ আপোনাক একো ফিল আপ কৰিব নালাগে ফাদাৰ কনস্টিটিউশনাল পোষ্ট সিম্পল ন কৰিব যদি হয় ইয়েছ কৰিব তেন্তে মিলিটাৰী যদি হয় ইয়েছ নহলে ন সিম্পল নেক্সট আহি যাব মাদাৰ্ছ যেনে এক্সাম্পল হোম মেকাৰ লিখিছে যেনে হোম মেকাৰ লিখিব আপোনাৰ যি হয় তেনেধৰণে লিখিব যদি সাৰ্ভিস ইয়েছ কৰে তেনেহ'লে বাকী ডিটেইলছসমূহ হাইলাইট হৈ যাব এক্টিভ হৈ যাব গতিকে বাকিবিলাক আপুনি সিলেকশ্যন কৰিব লাগিব যদি নহয় ইয়ালৈকে আপুনি এৰি দিব নেক্সট মাদাৰ কনস্টিটিউশনাল পোষ্ট নো মাদাৰ ফোৰ্স নো ইয়াত আহি পেলাই এগ্ৰিকালচাৰেল লেণ্ড যদি আছে ইয়েছ কৰিব কিমান আছে 2 বিঘা 1 বিঘা 1 পুৰা যিমান আছে আপুনি তেনেধৰণে ইয়াতে আপুনি মেনশ্যন কৰি দিব নেক্সট তললৈ আহিব ডাইৰেক্টলি এনুৱেল ইনকাম অফ ইয়ৰ ফাদাৰ্ছ লাষ্ট 3 কনজিকিউটিভ ফাইনেন্সিয়েল ইয়াৰ্ছ তো গতিকে আপুনি এইখন ইয়াতে এণ্টাৰ কৰি দিব গতিকে ইনকাম ফ্ৰম চেলেৰী যদি চেলেৰী নহয় এগ্ৰিকালচাৰ হয় তেনেহ'লে চেলেৰী 0 দি দিব লাষ্ট ফাইনেন্সিয়েল ইয়াৰ 2024 এখন 0 দি দিব ইয়াতো 0 দি দিব এনেধৰণে তো ইনকাম ফ্ৰম এগ্ৰিকালচাৰ যদি আপুনি বিচাৰে এগ্ৰিকালচাৰৰ পৰা ইনক্লুড কৰিব বিচাৰে তেনেহ'লে এনেধৰণে আপুনি দি দিব পাৰিব ইয়াতে এক্সাম্পল লাষ্ট ফাইনেন্সিয়েল ইয়াৰত দিলে আপুনি 1,20,000 আপুনি ইয়াত দি দিলে এগেইন 1,25,000 ইয়াত আপুনি দিলে 1,30,000 এনেধৰণে আপুনি জাষ্ট এটা এষ্টিমেট এটা মাৰি দিব ইয়াতে আদাৰ সোৰ্চেছ যদি বিচাৰে 0 যদি দিম বুলি ভাবে 0 আপুনি এনেধৰণে মেনশ্যন কৰিব পাৰিব ৱেদাৰ ইয়ৰ ফাদাৰ হেজ ফাইল ITR যদি কৰে ইয়েছ নহ'লে সিম্পল নো এনেধৰণে নো কৰি দিব নেক্সট অটোমেটিক বাই ডিফল্ট এই সম্পূৰ্ণ অপশ্যনসমূহ ডিসেবল হৈ যাব মাকৰ ক্ষেত্ৰত সেম যদি বিচাৰে মাকৰ চেলেৰী 0 দিব বিচাৰে
যেহেতু হোম মেকাৰ হয় গতিকে সম্পূৰ্ণ আপুনি 00 এনেধৰণে মেনশ্যন কৰিব পৰা কোনো অসুবিধা নাই ইয়াতে নেক্সট এখন সিম্পল ন কৰিব ইয়াতো সিম্পল ন কৰি দিব এনেধৰণে নেক্সট সম্পূৰ্ণ ডিটেইলছ ডিসেবল হৈ যাব নেক্সট তললৈ আহি যাব ইয়াত আপুনি নট বিচাৰি যদি বিচাৰিছে নট আপুনি এন্টাৰ কৰিব নেক্সট তললৈ ইয়াতে আহিছে ৱেদাৰ্স প্ৰেছক্ৰাইব লিমিটৰ ওপৰত আছে সিম্পল এখন ন হ'ব নেক্সট ফাইল আপলোড ডকুমেন্ট প্ৰুফৰ প্ৰয়োজন নাই সিম্পল ন কৰি দিব যে এড্ৰেছ সিলেকশ্যন কৰি দিব এণ্ড নেক্সট এণ্ড ৰিভিউ কৰি দিব এনেধৰণে next upon do you want to submit the OBC annexer details গতিকে annexer details খন আপুনি আপডেট কৰি দিব সিম্পলি এছত ক্লিক কৰিব গতিকে আপডেট সাকসেসফুল হৈ গৈছে ওকে ক্লিক কৰিব নেক্সট আহি যাব এনেধৰণে ইকোনমিক কোৱেশ্চন ফৰ্ম গতিকে এখন আপুনি আকৌ স্ক্ৰল ডাউন কৰিব তললৈ ব্যাকগ্ৰাউণ্ড অফ দা ক্যান্ডিডেট প্লেস অফ বাৰ্থ কত হয় প্লেস অফ বাৰ্থ ভিলেজত হয় কত কোন জায়গাত হৈছিলে আপুনি তেনে সিলেকশন কৰি দিব ভিলেজ প্লেস ওয়্যাৰ ইউ হ্যাড মোস্ট অফ ইউৰ স্কুল এডুকেশন যদি ভিলেজত হয় ভিলেজ সিলেকশন কৰিব মোস্ট অফ স্কুল এডুকেশন ম্যাক্সিমাম ভিলেজত হয় যদি যিসকল তহসিল ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰ যত হৈছিলে আপুনি তেনেধৰণে আপুনি সিলেকশন কৰি দিব নেক্সট প্লেস অফ ৰেসিডেন্স মোস্ট অফ দা টাইম আফটাৰ কমপ্লিটিং হায়াৰ সেকেন্ডাৰী এডুকেশন গতিকে হায়াৰ সেকেন্ডাৰী 10+2 কমপ্লিট হোৱাৰ পাছত মোস্ট অফ দা টাইম আপুনি ক'ত বহিছে গতিকে আপুনি ভিলেজত যদি আসলে ভিলেজ দি দিব আউটসাইড মেট্ৰোপলিটান যত হয় আপুনি তেনেধৰণে সিলেকশন কৰিব নেক্সট প্লেস অফ ষ্টে ফাদাৰ গাৰ্জিয়ান মোস্ট অফ দা টাইম প্লেস অফ ষ্টে অফ ফাদাৰ কত হয় ডিউৰিং লাষ্ট 15 ইয়াৰ্স গতিকে এখন সেম হ'ব ভিলেজ বা আপুনি যি হয় আপোনাৰ অনুসৰি আপুনি এখন সিলেকশন কৰি দিব নেক্সট তলৰ স্ক্ৰল ডাউন কৰি ক্লিক গতিকে এখন সিম্পল মোৰ ৰুৰেল সিলেকশন কৰিছো আপোনাৰ অনুসৰি আপুনি সিলেকশন কৰিব নেক্সট তলৰ যে গৈছো এডুকেশন পাৰ্টিকুলাৰ সুধিছে মিডিয়াম অফ ইনষ্ট্ৰাকচন স্কুল লেভেল গতিকে এখন আপোনাৰ স্কুল লেভেল ৰিজনাল ল্যাঙ্গুৱেজ আসলে সিলেকশন কৰিছো মিডিয়াম অফ ইনষ্ট্ৰাকচন কলেজ লেভেল এখন আপোনাৰ ৰিজনাল ল্যাঙ্গুৱেজ যদি হয় ৰিজনাল ল্যাঙ্গুৱেজ আপুনি দিব পাৰে ধৰণে নেক্সট যদি আপুনি ইংলিশ হয় ইংলিশ কলেজ লেভেলত কি আছিল মিডিয়াম অফ ইনষ্ট্ৰাকচন আপুনি তেনেধৰণে সিলেকশন কৰিব টাইপ অফ ইনষ্টিটিউশন এটেন্ডেড এট দা স্কুল লেভেল এখন আপোনাৰ গভৰ্ণমেণ্ট স্কুল প্ৰাইভেট যি আছিল তেনেধৰণে সিলেকশন কৰি দিব টাইপ অফ ইনষ্টিটিউশন এটেন্ডেড এট কলেজ লেভেল গতিকে এখন সেম তেনেধৰণে সিলেকশন কৰি দিব মিডিয়াম অফ ইনষ্ট্ৰাকচন আপুনি বিচাৰে কম্বাইন আছিলে ধৰক আপোনাৰ আছিলে আসামিজ এনেকৈ আপুনি লিখিব পাৰে তাত কোনো ধৰণৰ এইটো নাই ইমান এইটো নহয় ইয়াতে আপুনি সিম্পল আসামিজ ইংলিশ হিন্দী যিকোনো সিলেকশন কৰিব পাৰিব আসামিজ ইংলিশ তেনেধৰণে মিক্স আপ আপুনি ল্যাঙ্গুৱেজতে লিখি দিব পাৰিব নেক্সট তলৰ স্ক্ৰল ডাউন কৰিছো ইয়াতে আছে academic discipline please mention the academic discipline of education qualification completed গতি গ্ৰেজুৱেট ডিগ্ৰী আপোনাৰ কোনটো ব্যাকগ্ৰাউণ্ড কমপ্লিট কৰিছে পুনৰ সিলেকশন কৰিব দিছে হিউম্যানিটিজ হয় যদি হিউম্যানিটিজ সিলেকশন কৰি দিব ইয়াতে যদি সায়েন্স হয় বা কমাৰ্চ হয় তেনেধৰণে বেলেগ এটা আপুনি সিলেকশন কৰিব পাৰে মই হিউম্যানিটিজ সিলেকশন কৰিছো নেক্সট পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীজ আপোনাৰ সিলেক্ট ডিগ্ৰীজ কি হয় পুনৰ একবাৰ সুধিছে ইয়াতে পোষ্ট গ্ৰেজুৱেশ্যন হয় এইটো ডিগ্ৰী হয় গতিকে পোষ্ট গ্ৰেজুৱেশ্যন যদি যিসকল আছে এখন সিলেকশন কৰিব নহলে এখন স্কিপ কৰিব এমফিল পিএইচডি যি আছে সিলেকশন কৰিব নহলে স্কিপ কৰিব তললৈ গৈছো সাবজেক্ট অপটেড এণ্ড পাৰ্চেন্টেজ মাৰ্কস অপটেড ইউনিভাৰ্চিটি ইনস্টিটিউট এক্সামিনেশ্যন আপুনি গ্ৰেড মাৰ্কস মে বি প্লিজ কনভাৰ্টেড মেনশন এগ্ৰিগেট পাৰ্চেন্টেজ আপুনি দিব লাগিব ইয়াতে গ্ৰেজুৱেশ্যন লেভেল এক্সামিনেশ্যন পাছ আপুনি গ্ৰেজুৱেশ্যন লেভেলৰ মেইন সাবজেক্ট কি আছিল আপোনাৰ সাবজেক্টৰ নাম ইয়াতে দি দিব টাইপ কৰি দিব ধৰণে তো এগ্ৰিগেট মাৰ্কস অফ পাৰ্চেন্টেজ কিমান পাইছিল আপুনি সেই পাৰ্চেন্টেজ ইয়াতে আপুনি টাইপ কৰি দিব নেক্সট আহিব এমপ্লয়মেন্ট ষ্টেটাস প্ৰেজেন্ট এমপ্লয়মেন্ট ষ্টেটাস অফ ক্যান্ডিডেট গতিকে আনএমপ্লয়েড স্টুডেন্ট বা ৰিচাৰ্চ যিকোনো হয় আনএমপ্লয়েড আপুনি এনেধৰণে সিলেকশন কৰি দিব সিলেকশন ইজ প্ৰিভিয়াছ এখন বাই ডিফল্ট নট এপ্লিকেবল আহি যাব যেহেতু আপুনি এটেম্প কৰাই নাই তো বাই নেক্সট আহিব পাৰ্টিকুলাৰ অফ দা কম্পিটিটিভ এক্সামিনেশ্যন ফৰ এমপ্লয়মেন্ট ফাইনালি কোৱালিফাইড বাই ইউ যদি আছে আপুনি ইয়াৰ পৰা সিলেকশন কৰিব পাৰিব নহলে সিম্পল এখন আপুনি স্কিপ কৰি দিব সম্পূৰ্ণ অপচন আপুনি স্কিপ কৰিব পাৰিব নেক্সট ৰিজন ফৰ প্ৰিফাৰিং সিভিল সাৰ্ভিসেছ ফাৰ্স্ট প্ৰায়োৰিটি কিহৰ কাৰণে আপুনি সিলেকশন কৰিব বিচাৰিছে বেটাৰ পে বেটাৰ সাৰ্ভিস কন্ডিশন আপুনি আপোনাৰ নিজৰ ইচ্ছা অনুসৰি দিটো আপুনি কিয় আপুনি সিভিল সাৰ্ভিসৰ জাৰ্নিত আহিব বিচাৰিছে বা এখন ফিল্ডত আহিব বিচাৰিছে আপুনি এখন নিজৰ এটা ভাল ৰিজন এটা সিলেকশন কৰি দিব সেকেন্ড প্ৰায়োৰিটি কিহৰ কাৰণে হয় আপুনি দুটা অপচন সিলেকশন কৰি দিব নেক্সট তললৈ যাব ব্যাকগ্ৰাউণ্ড অফ পেৰেন্টস গাৰ্জিয়ান তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে দেউতাকৰ গতিকে দেউতা ন স্কুলিং যি হয় আপুনি তেনেধৰণে ইয়াতে ডিটেইলছসমূহ সিলেকশন কৰিব পাৰিব বিৰো 10 মেট্ৰিকুলেশ্যন পোষ্ট গ্ৰেজুৱেট যি আছে তেনেধৰণে মাকৰো সুধিব মাকৰো সিলেকশন কৰি দিব প্ৰফেশন অফ ফাদাৰে কি কৰে এখন পুনৰ সুধিছে সম্পূৰ্ণ ডিটেইলছ দি দিব প্ৰফেশন অফ মাদাৰ কি কৰে দি দিব নেক্সট ফাদাৰ টোটেল এনুৱেল ইনকাম ইয়াতে সুধিছে অথবা যেহেতু সুধিছিলে সেম আপুনি ইয়াতে ডিটেইলছখন এণ্টাৰ কৰিব পাৰিব মাদাৰছো সেম তেনেধৰণে এণ্টাৰ কৰিব পাৰিব নেক্সট সোৰ্স অফ ইনফৰমেশ্যন এবাউট দ্য সিভিল সাৰ্ভিস এক্সামিনেশ্যন কেনেকৈ গম পালে ইয়াৰ বিষয়ে আপুনি সোৰ্স অফ দ্য ইনফৰমেশ্যন ইউনিভাৰ্চিটিৰ পৰা গম পালে এমপ্লয়মেন্ট নিউজৰ পৰা গম পালে কৰ পৰা গম পালে আপুনি এখন ইয়াতে আপুনি সিলেকশন কৰিব নেক্সট
কোচিং এটেণ্ডেড কোচিং কৰিছে নেকি কোচিং ইনষ্টিটিউট এটেণ্ডেড আপুনি কোনটো কোচিঙৰ পৰা কৰিছে গভৰ্ণমেণ্ট ইনষ্টিটিউট ইউনিভাৰ্চিটি প্ৰাইভেট কোচিং চেণ্টাৰ ক'ৰ পৰা কৰিছে আপুনি তেনেধৰণে আপুনি কি কৰিব ইয়াতে অপশ্যনটো চিলেকশ্যন কৰি যদি ধৰক আপুনি প্ৰাইভেট কোচিং চেণ্টাৰ পৰা কোচিং কৰিছে তেনেহ'লে এখন অপশ্যন দি দিব কোচিং ইনষ্টিটিউট এটেণ্ডেড চিভিল ছাৰ্ভিচেছ মেন্সৰ কাৰণে আপুনি ক'ৰ পৰা কৰিছে এখন আপুনি সম্পূৰ্ণ ডিটেইলছ ইয়াতে দি দিব ইয়াতে আপুনি প্ৰাইভেট কোচিং যদি প্ৰাইভেট দিব কোচিং ইনষ্টিটিউট এটেণ্ডেড ফৰ চিভিল ছাৰ্ভিচ পাৰ্চনেলিটি টেষ্ট এইখন আপুনি ইয়াতে দি দিব এতিয়া এডভান্সকে আপুনি ইয়াতে প্ৰাইভেট হয় যিকোনো হয় আপুনি অপশ্যন চিলেকশ্যন কৰি দিব ইমান মেটাৰ নকৰে নট এটেণ্ডেড বা আদাৰ যিকোনো আপুনি অপশ্যন দিব পাৰে তেনেধৰণে নেক্সট নাম্বাৰ অফ এটেম্পটছ ইনষ্ট্ৰাকশ্যন ইয়াত সম্পূৰ্ণ দিয়া আছে তলত যদি আছে বাই ডিফল্ট আপোনাৰ এখন 0 আহি যাব যদি আপুনি আগে বেছি দিছে ইয়াতে আপুনি কেফত ফিল আপ কৰা অনুসৰি ইয়াতে আহি যাব নাম্বাৰ অফ টাইমছ কোৱালিফাইড চিভিল ছাৰ্ভিচ ইয়াতে আপুনি একো লিখিব নালাগে চিম্পল 0 প্লিজ এণ্টাৰ নাম্বাৰ অফ এটেম্পটছ আপুনি ইয়াতে 0 দি দিব নেক্সট তললৈ যদি যাব ইয়াতে লিখা আছে নাম্বাৰ অফ টাইমছ কোৱালিফাইড সো ফাৰ চিভিল ছাৰ্ভিচ মেইনছ এক্সামিনেশ্যন আপুনি দিয়াই নাই গতিকে এখন বাই ডিফল্ট 0 হ'ব নেক্সট অপশ্যনেল ছাবজেক্ট ইয়াতে আপুনি যি অপশ্যনেল ছাবজেক্ট দিছে সেইখন ছাবজেক্ট ইয়াতে আহি যাব নেক্সট অপশ্যনেল ছাবজেক্ট ইন প্ৰিভিয়াছ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন মেইনছ এক্সামিনেশ্যন গতিকে এখন দিয়াই নাই আপুনি গতিকে এখন একো চিলেকশ্যন কৰিব নালাগে নেক্সট এটা আছে ৱেডাৰ অপশ্যনেল ছাবজেক্ট অপটেড বাই ইউ ইন প্ৰেজেণ্ট ইন চিভিল ছাৰ্ভিচ মেইনছ এক্সামিনেশ্যন ইজ ছেম অৰ ডিফাৰেণ্ট ফ্ৰম ষ্টাডিড কলেজ ইউনিভাৰ্চিটি গতিকে যদি ছেম হয় ছেম দিব যদি ডিফাৰেণ্ট হয় আপুনি চিম্পল ডিফাৰেণ্ট ছাবজেক্ট মেনশ্যন কৰি দিব ৰিজন ফৰ চুজিং ডিফাৰেণ্ট অপশ্যনেল ছাবজেক্ট CS মেন as them other than you had studied the college গতিকে আপুনি ইয়াত ৰিজন দি দিব হাই স্কোৰিং ইজ জেনাৰেল ইন্টাৰেষ্ট এপ্টিটিউড যি হয় আপুনি এখন আপুনি এটা অপশ্যন সিলেকশ্যন কৰি দিব ৰিজন কিহৰ কাৰণে আপুনি যদি আপোনাৰ কলেজত বেলেগ আছিল মেজৰ সাবজেক্ট কিন্তু এতিয়া আপুনি ইয়াৰ কাৰণে মেইনছৰ কাৰণে বেলেগ সাবজেক্ট পেপাৰ চুজ কৰিছে তেনেহলে কাৰণটো কি হয় আপুনি ইয়াতে সিলেকশ্যন কৰি দিব নেক্সট সাজেশন আপুনি কি দিব বিচাৰে প্লিজ গিভ সাজেশন অন সিভিল সাৰ্ভিস এক্সামিনেশ্যন ৰিগাৰ্ড সিলেবাস এক্সামিনেশ্যন যদি দিব বিচাৰে আপুনি ইয়াতে সাজেশন লিখিব পাৰে নহলে আপুনি সিম্পল নেক্সট এণ্ড ৰিভিউত ক্লিক কৰি দিব ডাইৰেক্টলি গতিকে নেক্সট চেনেলৰ প্ৰিভিউ আহি যাব আপুনি সম্পূৰ্ণ প্ৰিভিউ চাব পাৰিব এবাৰ গতিকে প্ৰিভিউ চোৱাৰ পাছত সিম্পল নেক্সট এণ্ড ৰিভিউত পুনৰ ক্লিক কৰি দিব গতিকে ইয়েছ কৰিব নেক্সট যদি এনে অপশ্যন আহে ওকে কৰিব এবাৰ পুনৰ নেক্সট এণ্ড ৰিভিউ কৰি দিব ইয়েছ কৰি দিব এবাৰ পুনৰ হৈ যাব গতিকে ওকে ক্লিক কৰিব এনে ধৰণে গতিকে সাবমিট হৈ গৈছে নেক্সট কেণ্ডিডেট ডিক্লেৰেশ্যন আহি যাব গতিকে ডিক্লেৰেশ্যন বা চেণ্টাৰ সিলেকশ্যন আহি যাব গতিকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে select preliminary examination center আপুনি কোড এক্সাম দিব বিচাৰিছে গতিকে এনে ধৰণে সিলেকশ্যন কৰি দিব ইয়াতে আপোনাৰ অপশ্যন দিছপুৰ বুলি আহিব গতিকে দিছপুৰ সিলেকশ্যন কৰিব গুৱাহাটী বুলি তেনে ধৰণে নাহে নেক্সট ডু ইউ ৱান্ট টু মেক এভেইলেবল পাৰ্সন ইনফৰমেশ্যন ফৰ একচেপ্টিং অপৰচুনিটিজ গতিকে এখন যদি বিচাৰে ইয়েছ কৰিব পাৰে নহলে ন কৰিব কোনো ধৰণৰ অসুবিধা নাই ইয়াত তো নেক্সট তললৈ গৈছে নেক্সট সেন্ড ৰিভিউ কৰি দিব ডাইৰেক্টলি নেক্সট ৰিভিউ আহি যাব ইয়াতে তললৈ যাব এণ্ড সিম্পল নেক্সট এণ্ড সাবমিট কৰি দিব পুনৰ গতিকে আই হেভ ৰিড দ্য ডিক্লেৰেশ্যন ইয়াত অকে কৰি দিব এণ্ড সাবমিটেড সাকসেসফুলি হৈ গ'ল অকে গতিকে নেক্সট আপুনি লাষ্ট ষ্টেপ পেমেণ্টৰ ষ্টেপ আছে গতিকে পে অনলাইন ক্লিক কৰি দিব ইয়াতে গতিকে 100 रुपीस পেমেণ্ট ফিজ ইয়াত আহি গৈছে পে ফিত ক্লিক কৰি দিছে এনেধৰণে গতিকে নেক্সট অপশ্যন আহি যাব এনেধৰণে নেট বেংকিং আদাৰ বেংকিং সিম্পল আপুনি ইউপিআই অপশ্যন পাই যাব ইউপিআইত ক্লিক কৰি দিব ইয়াতে গতিকে ইউপিআইত অপশ্যন আহি যাব কিউআৰ কোড অপশ্যন ক্লিক কৰি দিব ইয়াতে ডাইৰেক্টলি কিউআৰ কোড জেনাৰেট হৈ যাব গতিকে চাব পাৰি ট্ৰানজেকশ্যন ষ্টেটাছ সাকসেস হৈ গৈছে গতিকে সিম্পল ওকে ক্লিক কৰি দিব পেমেণ্ট সাকসেসফুল হৈ গৈছে অকমান সময় লৈ 15 সেকেন্ড বা ডাইৰেক্টলি আপুনি ক্লিক হেৰত ক্লিক কৰি পেলাই আপুনি কন্টিনিউ কৰিব পাৰিব আপুনি চাব পাৰে পেমেণ্ট সাকসেসফুল হৈ গৈছে মই তললৈ স্ক্ৰল ডাউন কৰিছো এণ্ড সিম্পল নেক্সট বাটন ক্লিক কৰি দিব ইয়াতে It is our success your application form for the civil service preliminary exam 2026 success হৈ গল application number generate হৈ গল and আপুনি simple এতিয়া okay কৰি দিব যেতিয়া okay কৰিব ইয়াতে আহি যাব সাৰ্ভে যদি বিচাৰে আপুনি সাৰ্ভে দিব পাৰে যদি নিবিচাৰে আপুনি simple আপুনি এখন কাৰণে ক্লোজ কৰি দিব পাৰে সাৰ্ভে ক্লোজ হৈ গল এতিয়া এবাৰ চাব পাৰে আপোনাৰ যদি এপ্লিকেশন হয় এপ্লিকেশন ফৰ্ম ইয়াতে আপোনাৰ জেনাৰেট হৈ যাব সম্পূৰ্ণ আপুনি প্ৰিভিউ চাই লব পাৰিব সম্পূৰ্ণ চাই লোৱাৰ পাছত আপুনি প্ৰিন্ট সিএসসি এক্সাম ফৰ্ম আপুনি ইয়াতে ক্লিক কৰি দিব গতিকে প্ৰিন্ট কৰি আপুনি ফিউচাৰ ৰেফাৰেন্স কাৰণে এখন থব গতিকে এনে ধৰণে আপুনি সম্পূৰ্ণ প্ৰক্ৰিয়া অফ কোৰ্স গম পাইছো এখন ভিডিওটো বহুত লং হৈছে দীঘল হৈছে বিকজ প্ৰসেসটো বহুত দীঘল হয় চাৰিটা ষ্টেপ কমপ্লিট কৰিবলৈ সময় লাগে গতিকে আশা কৰিছো ভিডিওটো আপোনাৰ কাৰণে হেল্পফুল হৈছে যদি কিবা অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে বা মই পাৰ্টিকুলাৰ টপিকখন ভালদৰে কভাৰ কৰিব নাই পৰা তেন্তে কমেন্ট কৰি জনাব নিশ্চয় মই আপোনাৰ ডাউট সমূহ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও